আঁচনি অসম এখন সামাজিক সুৰক্ষা আৰু জনহিতকৰ আঁচনি হয়। ASSAM Act 1948 18 নং অনুচ্ছেদ অনুসৰি 28/12/1958 তাৰিখে অসম চৰকাৰৰ অধীনত এই বিভাগটোৰ গঠন কৰা হৈছিল। বৰ্তমান সময়ত এই বিভাগটোৰ অধীনত 26খন অংশাদালয় আছে আৰু নতুনকৈ 7খন স্থাপনৰ যোজনা কৰা হৈছে। কৰ্মচাৰী ৰাজ্য বীমা নিগমৰ পৰা পোৱা তথ্য অনুসৰি 31/3/23 পৰ্যন্ত অসমত প্ৰায় 2,91,000তকৈ অধিক বীমাকৃত ব্যক্তি প্ৰায় 12 লাখ হিতাধিকাৰী আছে। অধ্যক্ষ ডাঙৰীয়া, লগতে আমাৰ শ্ৰম কল্যাণ বিভাগৰ তত্ত্বাৱধানত এই কৰ্মচাৰী ৰাজ্য বীমা আঁচনিৰ পৰা হিতাধিকাৰীসমূহে স্বাস্থ্য সেৱাৰ লগতে অন্যান্য সা সুবিধাসমূহ বিভাগটোৰ জন্মলগ্নৰ পৰা অতি নিয়াৰিকৈ সুকলমে গ্ৰহণ কৰি থকা হৈছে। কৰ্মচাৰী ৰাজ্য বীমা নিগমৰ পৰা অসম ৰাজ্যত ছ'চাইটি গঠনৰ প্ৰস্তাৱ এই চৰকাৰে লাভ কৰিছে। এই সন্দৰ্ভত অসম চৰকাৰৰ লগত অল আছাম ESI ডক্টৰ এছ'চিয়েশ্যন, অল আছাম ESI এমপ্লয় এছ'চিয়েশ্যনৰ এখন আলোচনা সভাত 2019 চনৰ মাৰ্চ মাহত অনুষ্ঠিত হয়। সেই আলোচনা সংগঠনৰ ছ'চাইটি গঠন আখুৱাসমূহৰ অৱগত কৰি চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰে। সেই অনুসৰি 28/3/2019 তাৰিখে অসম চৰকাৰৰ শ্ৰম কল্যাণ বিভাগত তদানীন্তন অতিৰিক্ত মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত ছ'চাইটি গঠনৰ প্ৰস্তাৱ সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। অধ্যক্ষ ডাঙৰীয়া, ইয়াৰ পিছত পুনৰ 19/7/2021 তাৰিখে তদানীন্তন মাননীয় অসম চৰকাৰৰ লগত সংগঠন দুটাৰ ছ'চাইটি গঠনৰ সন্দৰ্ভত আন এক সভাত মিলিত হয়। উক্ত সভাত সংগঠন দুটাই ছ'চাইটি গঠনৰ বিভিন্ন আখুৱাসমূহ দাঙি ধৰে। অধ্যক্ষ ডাঙৰীয়া, সকলো দিশ চালি জাৰি চাই উক্ত সভাত এক সিদ্ধান্ত উপনীত হয় যে কৰ্মচাৰী ৰাজ্য বীমা আঁচনিৰ অসমত অতি সুকলমে আৰু নিয়াৰিকৈ বীমাকৃত ব্যক্তি আৰু তেওঁলোকৰ পৰিয়ালৰ স্বাৰ্থত সেৱা প্ৰদান কৰি আহিছে আৰু এই হেতুকে অসমত ছ'চাইটি গঠনৰ কোনো প্ৰয়োজনীয়তা নাই বুলি পেলাই উক্ত দিনাখন আলোচনা কৰা হয়। তদুপৰি 2022 তাৰিখে মাননীয় আমাৰ কৰ্মচাৰী ৰাজ্য বীমা নিগমৰ ESI সমিতি ৰিজনেল কমিটি 28তম সাধাৰণ সভাত ছ'চাইটি গঠনৰ সন্দৰ্ভত আলোচনা হয়। উক্ত সভাতো অসম ছ'চাইটি গঠনৰ কোনো প্ৰয়োজনীয়তা নাই বুলি সিদ্ধান্ত গ্ৰহণ কৰে। 2023 চনৰ 26/4/2023 তাৰিখে অনুষ্ঠিত হোৱা 59তম ৰিজনেল বৰ্ড সভাত উক্ত সিদ্ধান্ত নিশ্চিত কৰা হয়। অধ্যক্ষ ডাঙৰীয়া, পুনৰ 4/7/23 তাৰিখে উপৰোক্ত সিদ্ধান্তৰ বিষয়ে শ্ৰম কল্যাণ বিভাগ অসম চৰকাৰৰ দ্বাৰা কৰ্মচাৰী ৰাজ্য বীমা ESIৰ ভাৰত চৰকাৰ পত্ৰযোগে অৱগত কৰা হয়। কৰ্মচাৰী ৰাজ্য বীমা নিগমৰ ESIৰ পৰা পোৱা তথ্য মতে ভাৰতবৰ্ষৰ মাত্ৰ 4খন ৰাজ্যত 2022-23 বৰ্ষৰ পৰ্যন্ত ছ'চাইটি গঠন কৰা হৈছে। উত্তৰ পূব ভাৰতৰ কেৱল এখন আৰু বাকী 24খন ৰাজ্যত এতিয়াও ছ'চাইটি গঠন হোৱা নাই আৰু এই বিষয়টো পৰ্যালোচনা কৰি থকা হৈছে। যিহেতু সংগঠন দুটাৰ ছ'চাইটি গঠন সম্পৰ্কত বহুতো আখুৱা আছে আৰু স্বাস্থ্য বিষয়ে ৰাজ্য চৰকাৰে অধীনত, সেই অনুসৰি 2023 বৰ্ষতে এই সময়ৰ মাননীয় সচিব শ্ৰম কল্যাণ বিভাগৰ অসম চৰকাৰৰ অধ্যক্ষতাত ভাৰতবৰ্ষৰ ছ'চাইটি গঠন হোৱা ৰাজ্যসমূহত গৈ চৰজমিন অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ এখন সমিতি গঠন কৰি দিয়া হয়। সেই আদেশ অনুসৰি সমিতিখনে এখন প্ৰতিবেদন দাখিল কৰে আৰু বৰ্তমান বিষয়ত চৰকাৰে বিবেচনাধীন হৈ আছে। অধ্যক্ষ ডাঙৰীয়া, ইতিমধ্যে গোটেই বিষয়টো আমি কেন্দ্ৰ চৰকাৰক আমি অৱগত কৰিছোঁ আৰু কেন্দ্ৰ চৰকাৰে এইটো বিচাৰাধীন হৈ আছে। যদি আগন্তুক দিনত নিশ্চিতভাৱে গোৱালা ডাঙৰীয়া কোৱাৰ দৰে ইয়াৰ যদি প্ৰয়োজনীয়তা আছে তেতিয়াহ'লে নিশ্চয় আমি পুনৰ বিবেচনা কৰিম আৰু যদি হ'বলগীয়া হয় এই আইনখন আমি গ্ৰহণ কৰিম। থেংক ইউ। কুৱেশ্যন নম্বৰ 205 শ্ৰী কৰিমউদ্দিন। মাননীয় অধ্যক্ষ মহোদয়, মোৰ কুৱেশ্যন আছিলে যে ডিবুটাৰ কিমান আছে টোটেল অসমত আৰু আপোনালোকে ৱাক আউট কৰা নাই? তাৰ মাজত আপোনালোকে ৱাক আউট কৰিছে কুৱেশ্যন আৱাৰ? তাৰ মাজত কুৱেশ্যন আৱাৰ ৱাক আউট কুৱেশ্যন আৱাৰৰ ফুল টাইমৰ কাৰণে কৰা হোৱা নাছিল।
মানে এতিয়াতো লগে লগে হৈ গ'ল এইটো চলি থকাটো আচ্ছা এইটো চলি যাওক আমাৰ জানিব লগা আছিল যে অসমত গুৰ্খা ডিপুটাৰ কিমান মুছলমান কিমান খ্ৰীষ্টান কিমান কিন্তু আমি উত্তৰ যি পাইছোঁ প্ৰথমতে উত্তৰতে কত লিখা আছে 96,987 ডিপুটাৰ আছে আকৌ খত লিখা আছে 94,412 এইটো প্ৰিণ্টিং মিষ্টেক না তথ্য কোনটো সঁচা এইটোও জানিব লাগে দ্বিতীয়ত আমি চিন্তিত এই কাৰণে ডিপুটাৰ ইয়াত লিখা আছে জাতি জনগোষ্ঠী ভিত্তিক ডিপুটাৰৰ সংখ্যা তথ্য সংৰক্ষণ কৰা নহয় এতিয়া মোৰ জানিব লগা এই কাৰণে ইচ্ছা হৈছে যে আমাৰ অসমৰ মাননীয় সংসদ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া হোম মিনিষ্টাৰলৈ এখন পত্ৰ লিখিছিল যে অসমৰ গুৰ্খা জাতি জনগোষ্ঠীৰ যিমান ডিপুটাৰ আছে তেওঁলোকৰ সমস্যাটো সমাধান কৰিব লাগে তাৰ পিছৰ পৰাই আমাৰ সংখ্যালঘু মানুহখিনিৰ মনত এটা সন্দেহৰ বাতাবৰণ সৃষ্টি হৈছে এটা ভয়ভীতিৰ সৃষ্টি হৈছে তো আমি তথ্যখিনি যদি পাওঁ তেতিয়াহ'লে আমি আইনী সাহায্য দিয়াত আমাৰ কাৰণে সুবিধা হ'ব আৰু মানুহখিনিৰ এটা সংখ্যাৰ পৰা ওলাই আহিব থেংক ইউ অধ্যক্ষ মহোদয় প্ৰশ্নটো দুটা আছিলে এটা হ'ল যে ডি ভোটাৰ কিমান আছে আৰু কিমান নিষ্পত্তি হৈছে গোচৰ নিষ্পত্তি হোৱাৰ লগে লগে ডি ভোটাৰটো আঁতৰি নাযায় নেক্সট ইলেকশ্যনৰ যেতিয়া ভোটাৰ লিষ্ট ওলায় তেতিয়া ডি ভোটাৰটো আঁতৰি যায় এতিয়া অসমত আজিৰ দিনত 96,987 মানুহৰ ওপৰত ডি লগোৱা আছে তাৰে 94,412 নিষ্পত্তি হ'বলৈ বাকী আছে বাকী 2000 নিষ্পত্তি হৈছে হয় ডিটো পাৰ্মানেণ্ট হৈ গ'ল নহ'লে তেওঁলোকৰ ডিটো উইথড্ৰ কৰিব দিছে যিটো কমিশ্যনে উইথড্ৰ কৰিব তাৰমানে সমস্যাটো আজিৰ দিনত 94,412 ব্যক্তিৰ আছে দ্বিতীয়তে গুৰ্খা লোকসকলৰ ওপৰত এই চৰকাৰ অহাৰ সময়তে গুৰ্খা লোকসকল বিদেশী সংজ্ঞাত নপৰে বুলি এই চৰকাৰে কেবিনেট ডিচিশ্যন লৈছে তাৰ কাৰণটো হ'ল যে নেপালৰ মানুহ ভাৰতত আহি থাকিব পাৰে ভাৰতৰ মানুহ নেপালত আহি থাকিব পাৰে বাই দা ইণ্ডো নেপাল ট্ৰিটি আৰু তাৰ কাৰণে আমি কৈছোঁ যে কোনো ধৰণৰ নেপালী মানুহক যি ভাৰতত থাকিবই পাৰে ভাৰতৰ আৰ্মিত কাম কৰিব পাৰে যে গুৰ্খা হিচাপে গতিকে তেওঁলোক বিদেশীৰ সংজ্ঞাত নাহে আৰু বৰ্তমান ৰাজ্য চৰকাৰে গুৰ্খা লোকসকলৰ বিপৰীতে ট্ৰিব্যুনেলত যিমান কেছ আছে কেছ হোৱাৰ দিনাটোৱে আমি কেছবিলাক উইথড্ৰ কৰি দিওঁ যে আমি এইটো কেছ চলাব নোখোজোঁ গতিকে গুৰ্খাৰ কাৰণে মুছলমান মানুহ শংকিত হোৱাৰ কথা নাই বৰঞ্চ আপুনি হেপী হ'ব লাগে যে ভাই আমাৰ গুৰ্খা ভাইসকলৰ সমস্যাটো এখন চৰকাৰে সমাধান কৰি দিলে কাৰোবাৰ ভাল হ'লে কোনোবাই শংকিত হয় নেকি বেয়া হ'লেহে শংকিত হয় গতিকে আমি হাউচটো আজি হেপী হ'ব লাগে যে অসমত আমি গুৰ্খা লোকসকলৰ সমস্যাটো সমাধান কৰি দিব পাৰিলোঁ আমি জাতি হিচাপে এইকাৰণে আমি সংজ্ঞা নাৰাখোঁ যে আমি বিদেশী বুলি ৰাখোঁ কোন মুছলমান কোন হিন্দু কোন বঙালী কোন অসমীয়া এই ধৰণৰ সংজ্ঞাৰ ভিতৰত আমি যোৱা নাই গতিকে জনগোষ্ঠীয় তথ্যটো আমি সংৰক্ষণ কৰা নাই আৰু আজিকালি বহুত মানুহ আছে যাৰ টাইটেলৰ পৰা ধৰিব নোৱাৰি হিন্দু নে মুছলমান গতিকে আমি বহুত বৰাক ভেলীতে তালুকদাৰ নামৰ বহুত মানুহ আছে ব্ৰহ্মপুত্ৰ ভেলী তালুকদাৰ আছে সেইকাৰণে সাফিচিয়েণ্ট টু নো ডেট 94,000 মানুহৰ ওপৰতে আজিৰ দিনত কেছ চলি আছে ধন্যবাদ আমাৰ গুৰ্খা জনগোষ্ঠীৰ যদি ডিপুটাৰত নাম থাকে আমি ভাল পাওঁ বেয়া পোৱা নাই কিন্তু আমাৰ মানুহখিনি শংকিত হৈছে এই কাৰণে যে এজন দায়িত্বশীল এমপিয়ে পাৰ্লিয়ামেণ্টত এই কথা আমি ইয়াতে এক মিনিট আমি ইয়াতে কোনো দায়িত্বশীল সংসদৰ কথা আলোচনা নকৰোঁ কিন্তু এটা কথা দুখ লাগে যে সেই দায়িত্বশীল সংসদজনে যাৰ ভোট লয় তেওঁৰ নামটো লিখি দিলে ভাল আছিল কথাটো
আৰু এটা মোৰ সৰু Thank you. সেকেন্ড সাপ্লিমেন্টারি হল কাৰ জৰিয়তে যিখিনি মানুহক নাগৰিকত্ব দিয়া হ'ব এই ডি ভোটাৰৰ তালিকাত থকা কিমান মানুহৰ নাম আহিব এইটো এটা আমাৰ তথ্য যদি দিব পাৰে ভালে আছিল অধ্যক্ষ মহোদয় কা আইনত পৰিণত হৈছে বিধি এতিয়াও প্ৰস্তুত হোৱা নাই গতিকে বিধিখন আহিলে আমি গম পাম যে কোনে নাগৰিকত কোনো মানুহে নাগৰিকত্ব পাব নোৱাৰে আৰু ৭১ চনলৈকে অহা মানুহ ৯৬,০০০ৰ ভিতৰতে আছে যিখিনি আছে ২০০০ তাৰ পিছত পৰৱৰ্তী সময়ত কিমান মানুহ আহিছে এইখিনি এনআৰচিতে আছে যিখিনি নাম এনআৰচিতে কটা গৈছে কিন্তু আমি বঙালী অসমীয়া হিন্দু এনেকৈ কৰা নাই কাৰণ এনআৰচিত নাম নথকা মই যেতিয়া আপাৰ আছামত গৈছোঁ আমাৰ বহুত খিলঞ্জীয়া লোকৰো এনআৰচিত নাম নাই গতিকে এনআৰচিত ১৬ লাখ মানুহৰ নাম কটা গৈছে এই ১৬ লাখ মানুহৰ মই ঘূৰা ফুৰা কৰি দেখিছোঁ যে ২ লাখটো আমাৰ খাস একেবাৰে অসমীয়া মানুহৰ নাম কাটা গৈ আছে ১৪ লাখৰ ভিতৰত যদি বঙালী হিন্দু বুলিও আমি কওঁ ৩-৪ লাখতকৈতো তাত থকাৰ উপায় নাই কাৰণ জিলাবিলাক চালে দেখা পোৱা যায় কিন্তু এনআৰচিৰ ডাটাটো ৰিলিজিয়ন ভিত্তিক কৰা হোৱা নাছিল কাৰণে তাৰ ওপৰতো চাই পেলাই আমি ধৰ্ম বিশেষে তাক ভাগ কৰিব নোৱাৰোঁ কাৰণ এই বিষয়বিলাক ৰিলিজিয়নৰ ওপৰত নহয় এই বিষয়বিলাক এটা সেকুলাৰ সিস্টেমতে কৰা হয় গতিকে কাৰ জাতি কি কাৰ ধৰ্ম কি এটো ক'ব দিগদাৰ কিন্তু এটা কথা কৰিমুদ্দিন বৰভূঞাৰ লগত মই সমভাগী যে কলিয়াবৰ সামুগুৰি ঢিং হোজাই এইবিলাকততো আৰু গোৰ্খা মানুহ নাই গতিকে গোৰ্খাৰ কাৰণে চিন্তা কৰিবৰ কাৰণেতো বিজেপি আছেই গতিকে যিজন সংসদে কাৰোবাৰ পৰা ভোট লৈ তেওঁৰ কথা চিন্তা নকৰাটো দুৰ্ভাগ্যজনক এইটো ভুল তথ্য কেন্দ্ৰীয় গৃহমন্ত্ৰীলে এই বিষয়ত উল্লেখ কৰিছে মই পত্ৰখন আপোনাক দি দিম আপুনি ৰেকৰ্ড কাৰেক্ট কৰাই দিব স্যাৰ কমলক্ষ দেৱ প্ৰকাশটো মাননীয় অধ্যক্ষ মহোদয় ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কথাখিনি ক'লে আমি কথাখিনি দেখা পাইছোঁ বা কিমানখিনি হ'ব কি নহ'ব মেইনলি উপাধ্যক্ষ মহোদয় আমাৰ এই যে FT কোড 100 নাম্বাৰছ FT কোড হৈছিল তাৰপিছতে হোৱাৰ পিছতে এই FT কোডৰ যিখিনি আমাৰ জাজ হৈছিল বা হেৰি হৈছিল এই জাজ হওঁতে আমি দেখা পালোঁ যে কেইবিলাক যেতিয়া নিষ্পত্তি হোৱাৰ ক্ষেত্ৰত অকণমান খেলি মেলি বা ভালকৈ হেৰিয়ে নহয় এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ যে FT কোডৰ এই ক্ষেত্ৰত যাতে কেছখিনি যাতে সোনকালে যাতে ডিছপ'জ হয় আৰু ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী কৈছে যে বেংগলী মানুহৰ সমস্যাটো ইয়াৰ পিছতে হ'ব তো এই ক্ষেত্ৰত যাতে তৎপৰতে কাম কৰে এইটো মই অনুৰোধ জনাইছোঁ মাননীয় অধ্যক্ষ মহোদয় আমি যদি চাব যাওঁ যে 2,44,144টা কেছ আছিলে আৰু এতিয়া কেছ কমি 94,000 হৈছে কেছৰ সংখ্যা বহুত যোৱা কিছু বছৰত কমিছে আৰু ময়ো এবাৰ FT কোৰ্টৰ কামবিলাকৰ ৰিভিউ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াক অনুৰোধ কৰিম যে আপুনিও এবাৰ ৰিভিউ কৰক আমিও চাম লোকসভা নিৰ্বাচনৰ পিছতে এবাৰ আমি গোটেই FT কোৰ্টৰ কাৰ্য বিৱৰণী সম্পৰ্কে ৰিভিউ কৰাৰ কাৰণে যিটো প্ৰস্তাৱ দিছে সেইটো মই মানি লৈছোঁ আৰু উইল ৰিভিউ দ্য functioning of the foreigners tribunal. Question number 2063 Aminul Islam. Sir, Honorable Chief Minister. মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মাননীয় অধ্যক্ষ মহোদয় মোৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী মহোদয়ে এটা উল্লেখ কৰিছে যে আমাৰ নগাঁও ঢিং ভোৰাগাঁও এই পথটোৰ নগাঁৱৰ পৰা ঢিঙলৈকে অসম মালাৰ অধীনত নিৰ্মাণ হৈ আছে আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক এবাৰ লিখিতভাৱে জনাইছিলোঁ যে বাকীখিনি ঢিঙৰ পৰা ভোৰাগাঁও হৈ যিটো মৰিগাঁও বাচনাঘাট আহি লাগিছে এই বাকী ৰাস্তাখিনিও অসম মালাত অধীনত সামৰি এটা মালা তৈয়াৰ কৰি ল'ব লাগে মুখ্যমন্ত্ৰী মহোদয়ে লিখি দিছিলে আমি ডিপাৰ্টমেণ্টত দিছোঁ কিন্তু এতিয়ালৈকে অসম মালাৰ অধীনত বাকী ৰাস্তাখিনিৰ কোনো ধৰণৰ চেংচন হোৱা আমি দেখা নাই গতিকে ঢিঙৰ পৰা ভোৰাগাঁও বাচনাঘাটলৈকে বাকীখিনিও অসম মালাত যদি সোমাই লয় তেনেহ'লে মৰিগাঁৱৰ পৰা নগাঁৱলৈকে এটা বিকল্প ৰাস্তা হ'ব
বাকীখিনি তাতে আছে প্ৰায় 50+ হ'ব নগাঁৱৰ পৰা 24 কিলোমিটাৰ হৈছে ঢিঙলৈকে ঠিক আছে অধ্যক্ষ মহোদয় নগাঁৱৰ পৰা ঢিঙলৈকে আমি ৰাস্তাখিনি অসমমালাত কৰিছোঁ ঢিঙৰ পৰা মৈৰাবাৰীলৈকে 5.9 কিলোমিটাৰ ইমানেই অসমমালা কৰিব লাগে নে নেকি তো মৰিগাঁওলৈকে মালাটো এটা হ'ব লাগে মানে মৰিগাঁও মালাটো হ'ব লাগে তাৰমানে মৰিগাঁৱৰ পৰা ঢিঙলৈকে ঠিক আছে আপুনি কৈছে বিষয়টো মই পৰীক্ষা কৰি চাম আমাৰ বিভাগৰ বিষয়াসকল আছে তেওঁলোকে বিষয়টোৰ ওপৰত কিমান টকা কি প্ৰয়োজন চাই পেলাই মোক জনাব আজিয়ে মই কথা নিদিওঁ পিছত বিধায়ক মহোদয়ৰ লগত আলোচনা কৰি অসমমালা 3ত তাক আমি অন্তৰ্ভুক্ত কৰাৰ কাৰণে মই চেষ্টা কৰিলোঁ থ্যাংক ইউ কোয়েশ্চন নম্বৰ 207 ইয়াত স্যাৰ মোৰ আমিনুল ইছলাম সেকেন্ড সাপ্লিমেন্টারি না জুনিয়ৰ হৈছে আৰু আপুনি এটা সাপ্লিমেন্টারি আৰু এটা আছে ইয়াত মানে নৰসিংবাৰী এখন দলং 2018 চনত নৰ্থ ইষ্ট প্লেণ্টেশ্যন এণ্ড কমাৰ্চিয়েল প্ৰাইভেট লিমিটেডে এই 6 বছৰত নকৰিলে এবাৰ 2023ত এইটো কেনচেল কৰা বুলি কৈছে এই দলংটো আৰু মৈৰাবাৰীৰ পৰা গৰুখুটিলৈ PMGS ৰাস্তা ইয়াত আছে কুচনত চিট আছে এইটো এনেকুৱা এজন কন্ট্ৰাক্টৰক দিছে আফতাবুদ্দিন নাম মানে কাম কৰি গৈ আছে পিছফালে ৰাস্তাটো একদম খুচনীয়ভাৱে নষ্ট হৈ আছে কাম কৰাৰ লগে লগে গোটেই ৰাস্তা বৰবাদ হৈ গ'ল কিন্তু এটো যদিও দিছে যে তেওঁৰ যেটো সিকিউৰিটি এমাউন্ট জমা থাকে তাৰ পৰা কিন্তু কামটো নহব বাকিখিনি ইয়াতে হেভি গাড়ী আহাৰ বুলি উল্লেখ কৰিছে প্ৰশ্নত কিন্তু হেভি গাড়ীটো যায় কিন্তু ৰাস্তাটো সঁচাকৈ বেয়াকৈ কৰিছিল গতিকে মই ভাবো এটা এটা কঠোৰ হেৰি ল'ব লাগে মানে ঠিকাদাৰৰ বিৰুদ্ধে এটা পদক্ষেপ ল'ব লাগে অধ্যক্ষ মহোদয় বিষয়টো মই বিবেচনা কৰিম তো নেক্সট কোয়েশ্চন 207 আমিনুল ইছলাম জুনিয়ৰ অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা মাননীয় অধ্যক্ষ মহোদয় আমাৰ গাঁওৰক্ষী বাহিনীৰ বিভিন্ন সমস্যা সংক্ৰান্ত যিটো প্ৰশ্ন আছিল আমি উত্তৰত অলৰেডি পাইছোঁ যে 6,40,372 জন গাঁওৰক্ষী বাহিনী আছে ইয়াৰ 5,62,725 জন পঞ্জীকৃত আৰু 77,650 জন অপঞ্জীকৃত এই বিষয়টোৰ তেখেতসকলৰ যিটো মাননি হিচাপত দিয়া হয় বা পাৰ হেড 100 টকাকৈ মান্থলি 100 টকাকৈ পাৰ হেড দিয়া হয় আৰু 25জনীয়া এটা সদস্য টিম হৈ বনোৱা হৈছে সেইখিনিক 2500 টকা মাহত দিয়া হয় তাৰো আমি দেখিছোঁ যে যোৱা প্ৰায় 6 মাহৰ পৰা সেই পইচাখিনি আদায় দিয়া হৈ থকা নাই এটা অত্যন্ত সিৰিয়াছ ইস্যু বুলি আমি বিবেচনা কৰিছোঁ আৰু ইয়াৰ আগতেও চৰকাৰে 5,000 টকাকৈ প্ৰদান কৰা কথা আছিল এই বিষয়টো অলৰেডি খুব বেছি ক'বলৈ এই কাৰণে নাই যে অসম গাঁও প্ৰতিৰক্ষা বাহিনী সংশোধনী বিধেয়ক 2024 অলৰেডি বিল এটা আহিছে এই বিষয়ে অলৰেডি ইয়াৰ সংজ্ঞা কৰ্তব্য কাৰ্য সমিতিসমূহ গঠন প্ৰশাসনৰ নিয়ন্ত্ৰণ পাৰিতোষিক বিষয় সাঙুৰি লোৱা হৈছে এই কাৰণে বেছি কোৱেশ্যন কৰিব লগা নাই কিন্তু এনেকুৱা এটা ইনজাস্টিস যে 6 লাখ 6.5 লাখ মানুহ 100 টকাকৈ মাহত পায় আপুনি কোৱেশ্যনটো কৰক আপুনি কি জানিব বিচাৰে হয় মই খালি লগতে এটা কথা ক'ব বিচাৰিছোঁ জানিব বিচাৰিছো ইন্টাৰনেশ্যনেল বৰ্ডাৰৰ মানুহ গাঁওৰক্ষী বাহিনী আমাৰ তাত যথেষ্ট এক্টিভ প্ৰতিখন গাঁৱত কিবা বুজি পাইছো আপুনি কি জানিব বিচাৰিছে এতিয়া অধ্যক্ষ মহোদয় বিচাৰিছোঁ যে 100 টকাকৈ পাৰ মাহ এইটো অন্যায় আৰু ৰেগুলাৰ কৰিব লাগে গাঁওৰক্ষী বাহিনী কোনো চাকৰি নহয় ই এটা ভলেণ্টিয়াৰী এছ'চিয়েশ্যন আৰু নিজৰ গাঁওখনকে নিজে সুৰক্ষা দিয়ে গতিকে ইয়াততো টকা পইচাৰ কথা আহিবই নালাগে গাঁৱৰ ডেকা চামে যেনেকৈ যুৱক সংঘ এটা প্ৰত্যেক বছৰে নতুন নতুন কমিটিহে গাঁওখনৰ দেখভাল কৰে অসমত যেতিয়া গাঁওৰক্ষী বাহিনী বনোৱা হৈছিল তাৰ উদ্দেশ্য এইটো আছিল যে গাঁওখনক চুৰি ডকাইতিৰ পৰা গাঁৱৰ ল'ৰা ছোৱালীখিনিয়ে বচাব এইটো চাকৰি বুলি ভাবি ল'লে দিগদাৰী হ'ব গতিকে এইটোতো মোৰ মতেতো 100 টকাও মাননি ল'ব নালাগে তেওঁলোকে নিজৰ গাঁওখনকে নিজে প্ৰটেকশ্যন কৰে খালি প্ৰটেকশ্যন কৰাটো যাতে ইলিগেল নহয় সেইটো কাৰণে গাঁওৰক্ষী বাহিনীক এটা সাংবিধানিক দায়িত্ব দিয়া হয় এইবাৰ আমি আইনত আনিছোঁ যে গাঁওৰক্ষী বাহিনীক যদি অতিৰিক্ত দায়িত্ব দিয়ে যেনেকৈ ইলেকশ্যনৰ দায়িত্ব দিয়ে চৰকাৰী কামত যদি লগায় তেতিয়াহ'লে আমি তেওঁলোকক সেই কামৰ বিপৰীতে মাননি এটা দিয়াৰ ব্যৱস্থা কৰিম সে ইলেকশ্যনত লগালে কোনোবা ফ্লাড অপাৰেশ্যনত লগালে কোনোবা যিখিনি তেওঁলোকৰ ডিউটি নহয়
কিন্তু গাঁওখন ৰক্ষা কৰাটো তেওঁলোকৰ এটা ভলেণ্টিয়াৰী কাম আৰু সেই কামটোৰ বিপৰীতে তেওঁলোকে টকা নাপাব বা লোৱাটো উচিত নহয় কাৰণ সম্পত্তি চুৰি হ'লে কাৰ হ'ব নিজৰে সম্পত্তি চুৰি হ'ব কিন্তু এইবাৰৰ বিলখনত আমি আনিছোঁ যে আজি হাউছে এমেণ্ডমেণ্ট হ'লে যে তেওঁলোকক যদি চৰকাৰী কামত লগায় তেওঁলোকক আমি এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম কিন্তু গাঁওখনক নিৰাপত্তা দিয়া কামটো আমি চৰকাৰী কাম বুলি ধৰা নাই নিজৰ ঘৰখনক নিজে এতিয়া নিজৰ ঘৰখনৰ নিজে তলা চাবি মাৰি ৰাখে যাতে প্ৰটেক্ট হয় তেনেকৈ গাঁওখন সুৰক্ষা কৰি ৰাখিব কিন্তু এইটো মই মানি লৈছোঁ যে কেতিয়াবা চৰকাৰে তেওঁলোকক চৰকাৰী কামত ব্যৱহাৰ কৰে তেতিয়া তেওঁলোকে মাননি পাব লাগে সেইকাৰণে এইবাৰ বিলখনত অনা হৈছে যে গাঁও সুৰক্ষা বাহিনী যে ভলেণ্টিয়াৰী অৰ্গেনাইজেশ্যন but as and when they are deployed for the government work outside the village বা তেওঁলোকৰ নৰ্মেল কামৰ বাহিৰেও যেতিয়া আমি স্পেচিয়েল কামত এংগেজ কৰিম তেতিয়া আমি তেওঁলোকক কিবা এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম ধন্যবাদ কোৱেশ্চন নম্বৰ মই শেষত মই আমাৰ সদনক ক'ব খোজো যে গাঁওৰক্ষী বাহিনী এটা খুব ভাল সংগঠন অসমৰ মানুহে ভলেণ্টিয়াৰলি ৰাজহুৱা কাম কৰে ইয়াক দৰমাহা বেতন আদিৰ লগত সোমোৱাই পেলাই অৰ্গেনাইজেশ্যনটোৰ আত্মাটোক আমি কিল কৰি দিব নালাগে এইটো মোৰ ৰিকুৱেষ্ট ধন্যবাদ কোৱেশ্চন নম্বৰ 208 শ্ৰী কমলেশ দেপুৰ কোৱেশ্চন এটা কথা হৈ গ'ল আপুনি ক'লে কমলেশ দেপুৰ Supplementary পাম নহয়। হৈছে আপুনি ক'লে সাপ্লিমেন্টারি পাও মানে আপুনি ক'লে সাপ্লিমেন্টারি এটা তো পাও আৰে আপুনি তেতিয়াই ক'লে যে ঠিক আছে এতিয়া কুৱেশ্যন নাই জবাবৰ পিছত খালি এটা কথা পাওঁ যে তেখেতসকলৰ কুৱেশ্যন কৰক সেইটো কি জানিব বিচাৰিছে আপুনি আপুনি কুৱেশ্যন কৰক বিচাৰিছোঁ যে এই তেখেতসকলৰ ৰাতি পহৰা দিবৰ কাৰণে টৰ্চ লাইট কাপোৰ ঠাণ্ডাৰ কাপোৰ ব্লেংকেট এই যিখিনি সা সৰঞ্জাম দিব লাগে বা আগত এটা মই দিছিল সেই বস্তুটো ৰেগুলাইজ হ'ব নে নাই অধ্যক্ষ মহোদয় সেইটো বস্তু ৰেগুলাৰাইজ হৈ আছে কেতিয়াবা টকা পইচাবোৰ পাওঁতে 31 মাৰ্চ হয় আমাৰ বিত্তীয় পৰিৱেশৰ লগত বা চৰকাৰৰ যিটো নিয়ম বহুতখিনি ডিষ্ট্ৰিক্টে পকেট মানি পাইছে কেইখনমান ডিষ্ট্ৰিক্টে পোৱা নাই ফাইলবিলাক প্ৰচেছত আছে মাৰ্চৰ আগতে চবেই পাই যাব আৰু গাঁওৰক্ষী বাহিনীৰ সুবিধা বঢ়োৱাত টৰ্চ লাইট আঁঠুৱা বা মস্কিটো অইনমেণ্ট এইবিলাক সুবিধা বঢ়োৱাত চৰকাৰৰ কোনো অসুবিধা নাই আমি যিমানখিনি পাৰোঁ আমি কৰি গৈ থাকিম থেংক ইউ শ্ৰী কমলেশ দে কোৱেশ্চন নম্বৰ 208 প্ৰশ্নৰ উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মাননীয় অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰীৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত কিছুমান দৃষ্টান্তমূলক আৰু প্ৰশংসনীয় পদক্ষেপ আমি দেখা পালোঁ যেনেকুৱা ড্ৰাগছৰ বিৰুদ্ধে অভিযান মাটিৰ দালাল সুদখোৰ আৰু গুড গভৰ্নেন্সৰ ক্ষেত্ৰত যিটো পদক্ষেপ লৈছে এৰেষ্ট হৈছে বা ইতিমধ্যে আইনী ব্যৱস্থা চলি আছে এইখিনি ব্যৱস্থা হৈ আছে তৎপৰতা কাম চলি আছে আমি এইখিনি ক'ব বিচৰা নাই আমি ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীলৈ মই মুখ্যমন্ত্ৰীলৈ এটা বস্তু কথাটো মই ভিতৰৰ কথাখিনি কৈ আছোঁ আৰু যি কথাখিনি মুখ্যমন্ত্ৰী মহোদয়ে আগতে কৈছিল এই যেতিয়া এই পদক্ষেপটো সুশাসন অৰ্থাৎ গুড গভৰ্নেন্সৰ কাৰণে যেতিয়া এই এৰেষ্ট বা এইখিনি চলি আছে তেতিয়া অকণমান সলনি কৰি দিলে সিহঁতে কি কৰে মানে সিহঁতে কৰে যে এতিয়া অফিচত সেইখিনি কাম নকৰে কাকত কিবা টি ষ্টলত যাই কেনে সিহঁতৰ লগত কিবা কণ্টেক্ট হয় ঘৰত যাই কেনে কণ্টেক্ট হ'ব মানে পদ্ধতিটো অকণমান চেঞ্জ কৰি দিলে মাননীয় মুখ্যমন্ত্ৰীলৈ মই অনুৰোধ কৰিম এই যে যিটো টি ষ্টলত বা কোনোবা হোটেলত যাই কিনে এনেকুৱা যদি কোনোবা কাৰ্য যদি সংগঠিত কৰি থাকে তে যিজন টি ষ্টলে এই কামটো কৰে বা কিছুমান বিষয় আছে কিছুমান কৰ্মচাৰী আছে আমি দেখা পাইছোঁ যে হয়তোবা সিহঁতৰ বিৰুদ্ধে তথ্য আছে কিন্তু আমি অফিচিয়েলি তথ্যখিনি দিব নোৱাৰি এই ক্ষেত্ৰতো যাতে মুখ্যমন্ত্ৰী যাতে তৎপৰতা কাম কৰে কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কাম শুরু কৰিছে আমি ধন্যবাদ জনাইছোঁ যাতে এই ক্ষেত্ৰত যাতে কামটো হাতত লৈ অনুৰোধ জনাইছোঁ অধ্যক্ষ মহোদয় ৰাজ্যৰ ভিজিলেন্স এণ্টি কৰাপশ্যন CM ভিজিলেন্স আৰু CIDৰ ফালৰ পৰা আমি যিমান পাৰোঁ য'তে আমি অভিযোগ পাওঁ আমি চৰকাৰী কৰ্মচাৰীসকলে ঘোষ ল'লে আমি তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আমি চেষ্টা কৰি আছোঁ আৰু ই আমাৰ নিৰন্তৰ এই চেষ্টা চলি থাকিব মই এই ক্ষেত্ৰত সদস্যজনৰ লগত সন্মতি প্ৰকাশ কৰোঁ যে আজিকালি টকা হাতেদি নলয় গুগল পে' বা কোনোবা এখন হোটেলৰ বাহিৰত দোকান এখন অফিচৰ বাহিৰত তেওঁলোকে দোকান এখন ফিক্স কৰি থৈ দিয়ে পইচাটো তাত জমা দিব লাগে
দোকানৰ মানুহজনে কৰ্মচাৰীজনক কৈ দিয়ে যে মই পইচাটো পালোঁ, তেতিয়া ফাইলটো প্ৰচেছ হয়। আৰু বহুতে গুগল পে'ত পইচা লয়, আৰু বহুতে নিজৰ ড্ৰাইভাৰ PSOৰ একাউণ্টতো গুগল পে'ত পইচা লৈ লয়। গতিকে এইবিলাক নতুন নতুন কাম বা নতুন নতুন পদ্ধতি বিভিন্ন চৰকাৰী কাৰ্যালয়ত ব্যৱহাৰ হৈছে, কিন্তু আমি তেনেকুৱা মানুহকো বৰ্তমান কেইবাজনো তেনেকুৱা ব্যৱস্থা কৰা মানুহকো আমি গ্ৰেপ্তাৰ কৰিছোঁ। চোৰে যেতিয়া কৌশল সলনি কৰে, পুলিচেও তাক সলনি কৰিব লাগে। গতিকে চোৰ পুলিচৰ এইটো খেলা চলি থাকে। আমি এই সম্পৰ্কে সজাগ যে বৰ্তমান ছিষ্টেমবিলাক অলপ পৰিৱৰ্তন হৈছে, আমি নতুন ছিষ্টেমৰ লগত নতুন পদ্ধতি আমি গ্ৰহণ কৰিম। ধন্যবাদ। কুৱেশ্যন নম্বৰ 209 শ্ৰী দুৰ্গাৰাজ বড়ো, absent. The question number 210 শ্ৰী যাদৱ স্বৰ্গীয়াৰী, Honorable Minister. মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। অধ্যক্ষ মহোদয়, 2020 চনত তৃতীয়খন বড়ো শান্তি চুক্তি অসম চৰকাৰ, নিখিল বড়ো ছাত্ৰ সন্থা, NDP আৰু UBPৰ মাজত অনুষ্ঠিত হৈছিল। মোৰ ছাপ্লিমেণ্টাৰী কুৱেশ্যন হ'ল যে চুক্তিৰ লগত BTCৰ বাহিৰত প্ৰায় 22খন জিলাৰ বাহিৰত থকা বড়ো কছাৰীসকলক অট'নমাছ কাউন্সিল, বড়ো কছাৰী অট'নমাছ কাউন্সিল যিটো গঠন কৰা হ'ল, আজিলৈকে বড়ো কছাৰী অট'নমাছ কাউন্সিলৰ ভিলেজ নটিফিকেশ্যন আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম বৰ্তমানলৈকে কৰা হোৱা নাই। সেয়ে মই আপোনাৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ, কেতিয়ালৈকে ভিলেজ নটিফিকেশ্যন আৰু সমষ্টি নিৰ্ধাৰণৰ লগতে বড়ো কছাৰী অট'নমাছ কাউন্সিলৰ ইলেকশ্যন অনুষ্ঠিত কৰিব। Thank you. মাননীয় অধ্যক্ষ মহোদয়, বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলৰ সীমা নিৰ্ধাৰণৰ বিষয়টো আমি বিভিন্ন সময়ত আলোচনা কৰি আছোঁ, আৰু বিষয়টো 90% সমাধান হৈছে। কিন্তু ৰাভা হাছং এৰিয়াত যিখিনি বড়ো গাঁও পৰে, সেই বড়ো গাঁওখিনি বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলত অন্তৰ্ভুক্ত হ'বনে নাই, এই সম্পৰ্কে ৰাভা হাছং অট'নমাছ কাউন্সিল, বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আৰু ৰাজ্য চৰকাৰৰ মাজত নিৰন্তৰ আলোচনা চলি আছে। এই আলোচনাত 2-3 বাৰ ময়ো ভাগ লৈছোঁ, আৰু সমস্যাটো যিমান সোনকালে পাৰা যায় সমাধানৰ কাৰণে প্ৰচেষ্টা কৰিছোঁ। মই বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলক এটা প্ৰস্তাৱো দিছিলোঁ যে ৰাভা হাছঙৰ গাঁওখিনি বাদ দি বাকী গাঁওখিনি অন্ততঃ নটিফাই হৈ যাওক, যাতে যিখিনি হোৱা নাই সেইখিনি আমি আলোচনা কৰি থাকিব পাৰোঁ। কিন্তু বিষয়টোৰ সম্পৰ্কত তেখেতসকল এতিয়াও একত্ৰিত হ'ব পৰা নাই, আৰু আমাৰ চৰকাৰৰ যিটো নীতি যে আমি আলাপ আলোচনা কৰি সমস্যাবোৰ সমাধানৰ কাৰণে চেষ্টা কৰোঁ, মই ভাবোঁ যে ৰাভা নেতৃত্ব আৰু বড়ো নেতৃত্বৰ মাজত আলাপ আলোচনাৰ মাজেৰে আমি খুব কম দিনৰ ভিতৰতে এই সমস্যাটো আমি সমাধান কৰিব পাৰিম। সময় নাই আৰু মিনিট মাত্ৰ। যিহেতু বিষয়টো উত্থাপন হৈছে অধ্যক্ষ মহোদয়, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰায় এটা কথা জানিব খুজিছোঁ। ভৈয়াম কাৰ্বি ৱেলফেয়াৰ কাউন্সিলৰ বিষয়ে কিমান আগবাঢ়িছে বা সেই বিষয়টো সম্পৰ্কে তেখেতে কিবা ক'ব নেকি? প্লেন কাৰ্বি কাউন্সিল, ৱেলফেয়াৰ কাউন্সিল। অধ্যক্ষ মহোদয়, প্লেন কছাৰী ভৈয়াম কাৰ্বিসকলৰ ৱেলফেয়াৰ কাউন্সিল নিৰ্মাণৰ বিষয়টো আগবাঢ়ি গৈছে, আৰু খুব কম সময়ৰ ভিতৰতে আমি এই কাউন্সিলখন ঘোষণা কৰিব পাৰিম। তাৰ প্ৰক্ৰিয়াটো প্ৰায় আগবাঢ়ি গৈছে। থেংক ইউ। কুৱেশ্যন নম্বৰ অভাৰ এতিয়া মাননীয় অধ্যক্ষ মহোদয়, অনাৰেবল মেম্বাৰ। ছাৰ, আমাৰ বিধানসভাত ৱাকআউটৰ নিয়মটোৰ ওপৰত আপোনাৰ এটা ৰুলিং লাগে ছাৰ। মই নাজানো, মই যদিও সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী, মই নিজেও নাজানো ছাৰ। ছাৰ, এইমাত্ৰই দেখিলোঁ কংগ্ৰেছ বিধায়িনী দলৰ সদস্যসকলে আৰু এজন নিৰ্দলীয় বিধায়কে সদন ত্যাগ কৰিলে।
সদন ত্যাগ কৰা মই মোবাইলত চাই আছোঁ বাতৰি আহিয়ে গ'ল যে OPSৰ কাৰণে কংগ্ৰেছৰ বিধায়কসকলে সদন ত্যাগ কৰিলে তেওঁলোকে বাইট দিলে বাইট দি ছাৰ আকৌ 5 মিনিটৰ ভিতৰতে ঘূৰি আহি তেওঁলোকে সদনৰ প্ৰশ্ন আমাৰ কুৱেশ্যন আৱাৰত অংশগ্ৰহণ কৰিলে ছাৰ একচুৱেলি এইটো সদনটো কিমান মিনিটৰ কাৰণে তেওঁলোকে সদন ত্যাগ কৰিলে ছাৰ এইটো পাৰে নেকি ছাৰ এইটোৰ পৰা আপোনাৰ ৰুলিং এটা লাগে ছাৰ টিভি তোলাবৰ কাৰণে এইটো সদন ত্যাগ হয় ছাৰ অকল টিভি তোলাবৰ কাৰণে এইটো সদন ত্যাগ হয় তাৰ কাৰণে ছাৰ আমাক ৰুলিং লাগে ছাৰ টিভি তোলা আপোনালোকে কৈ যাব টিভি তোলোৱাৰ কাৰণে আমি ৱৰ্কআউট কৰিলোঁ কৈ যাব লাগিব টিভি তোলোৱাৰ কাৰণে ৱৰ্কআউট কৰিলোঁ ফৰ 5 মিনিট সন্মানীয় সদন আমাৰ দেশৰ যিটো গণতান্ত্ৰিক মানে প্ৰক্ৰিয়া এই পাৰ্লিয়ামেণ্টত আমি যি ধৰণে আমাৰ ৰুলে দিছে সেই ৰুল অনুযায়ী কোনোবা যদি চৰকাৰৰ কিবা এটা প্ৰস্তাৱক মনোভূত নহয় আৰু এইটো প্ৰতিবাদৰ নামত ৱাক আউট কৰিব পাৰে এতিয়া ৱাক আউট কৰাৰ নিয়মটো হ'ল এটা হ'ল টাইম টেবল ছাবজেক্টৰ ওপৰত যিটোৰ ওপৰত আলোচনা কৰিছে এতিয়া কুৱেশ্যন আৱাৰত যদি হৈ যায় তো কুৱেশ্যন আৱাৰৰ পৰা ৱাক আউট কৰিব পাৰে মানে খণ্ড বাই খণ্ড আৰু ইয়াৰ পিছত কিবা এটা বিলৰ ওপৰত যদি ডিছকাশ্যন কৰে সেইটোৰ ওপৰত নহয় আপোনালোকে মেনশ্যন কৰা আৰু এটা কথাটো হ'ল কি মানে আপোনালোকে যেতিয়া ৱাক আউট কৰে তেতিয়া ডিক্লেয়াৰ কৰি যাব লাগে যে আপোনালোকে দিনটোৰ কাৰণে ৱাক আউট কৰিছে না গোটেই সেশন না এটা ডিছকাশ্যনৰ মানে বিজনেছৰ ওপৰত সেইকাৰণে যেতিয়া আহিছিলে আমি প্ৰশ্নটোৰ উত্তৰটোৰ আজি হৈ গ'ল পৰৱৰ্তী পৰ্যায়ত যাতে নহয় পেঞ্চনৰ ওপৰত যিটো কুৱেশ্যন না এইটো মই পেঞ্চনটোৰ কাৰণে আমি ৱাক আউট কৰিছোঁ বেলেগৰ কাৰণে নহয় ৱাক আউটটো নহয় ৱাক আউট সদন ত্যাগটোতো পেঞ্চনৰটো অলৰেডি ৰিপ্লাই হৈ গ'ল আৰু কি সদন ত্যাগ কৰিব এটা সময়লৈকে কুৱেশ্যন আৱাৰ এতিয়া কুৱেশ্যনৰ ক্ষেত্ৰত কুৱেশ্যন আৱাৰ হ'ব ইট ইজ ন' ডিছকাশ্যন প্লিজ কুৱেশ্যন আৱাৰ ডিছকাশ্যন নহয় সেইটো কাৰণে কুৱেশ্যন আৱাৰত যদি কোনোবা এটাত ৱাক আউট হয় টোটেল কুৱেশ্যন আৱাৰত ৱাক আউট বুলি ধৰা হ'ব কাৰণ তেওঁ বিষয় নহয় তো কৰিমুদ্দিন ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ এক্ট যিটো আমাৰ মাইক যেতিয়া আপুনি ক'ব তেতিয়া পাব দে না কি ক'ব খুজিছে আপুনি যিটো বাতিল সিদ্ধান্ত লৈছে পইণ্ট অফ অৰ্ডাৰ না কি সদনৰ বাকী কাৰ্যসূচী না প্লিজ এতিয়া আমাৰ শ্বৰ্ট নটিচ কুৱেশ্যন শ্ৰী আমিনুল ইছলাম ডাঙৰীয়া শ্বৰ্ট নটিচ কুৱেশ্যন আমিনুল ইছলাম ডাঙৰীয়া প্লিজ শ্বৰ্ট নটিচ কুৱেশ্যন প্লিজ নাই শ্বৰ্ট নটিচ কুৱেশ্যন শ্বৰ্ট নটিচ কুৱেশ্যন প্লিজ শ্বৰ্ট নটিচ কুৱেশ্যন প্লিজ সিট ডাউন স্যার আমিনুল ইছলাম ডাঙৰীয়া এজন মোশন আনিছিল না নাই মাননীয় অধ্যক্ষ মহোদয় শ্বৰ্ট নটিচ কুৱেশ্যন তাৰ পিছত ক'ব শ্বৰ্ট নটিচ কুৱেশ্যন নটিছৰ পিছত এডজনমেণ্ট শ্বৰ্ট নটিচ কুৱেশ্যন ইয়াৰ পিছত কি আমিনুল ইছলাম ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ সদনৰ মজিয়াত ৰখা অধ্যক্ষ শ্বৰ্ট নটিচ আমিনুল ইছলাম ডাঙৰীয়া জ্যেষ্ঠ তেখেতৰে আছিলে 5টা প্ৰশ্ন গোটেই 5টা প্ৰশ্নৰে উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে নেক্সট এডুকেশ্যন মাননীয় অধ্যক্ষ মহোদয় নন সাপ্লিমেণ্টাৰী নাই ইয়াত সাপ্লিমেণ্টাৰী না প্ৰশ্ন নাই অনলি লে আপুনি কিবা কৈ দিয়ক আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়াৰ শ্বৰ্ট নটিছৰ প্ৰশ্নৰ উত্তৰ সদনৰ মজিয়াত দাখিল কৰা হ'ব ঠিক আছে থেংক ইউ নাও কুৱেশ্যন আৱাৰ অভাৰ ইনক্লুডিং শ্বৰ্ট নটিচ কুৱেশ্যন আমাৰ এতিয়া কৰিমুদ্দিন কিবা কৈ আছে প্লিজ মেৰেজ এণ্ড ডিভোৰ্চ এক্ট এইটো অসম চৰকাৰে এতিয়া বাতিল কৰাৰ সিদ্ধান্ত লৈছে এই ইম্পৰ্টেণ্ট মেটাৰ অল ক্ৰাইটেৰিয়া ফুলফিল কৰে এই নটিছটো মই পাইছোঁ আৰু বিষয়টো যিহেতু এতিয়ালৈকে সদনত অহাই নাই
এটা চৰকাৰে ইটোৰ ওপৰত আলোচনা কেবিনেট কৰিছে সিদ্ধান্তটো কাৰেণ্ট আৰু কেবিনেট সিদ্ধান্ত ইমপ্লিমেণ্ট নহয় এইটো আপোনাৰ নাই, সদনত তেওঁলোকে যেতিয়া বিল আহিব তেতিয়া সম্পূৰ্ণ আপোনালোকে আমাৰ আৰু সুবিধা আপোনালোকে ডিছকাশ্যন এইটো আৰু কৰিব পাৰিব সুবিধা। সেইটো কাৰণে এতিয়া এজন কৰি কোনো আলোচনা কৰাৰ প্ৰয়োজন নাই মই এইটো অগ্ৰাহ্য কৰিছোঁ ইমপ্লিমেন্টৰ আগত মই এইটো অগ্ৰাহ্য কৰিছোঁ এইটো এটা সুবিধা এইটো মই একচেপ্ট কৰা নাই অধ্যক্ষ মহোদয় সদন চলি আছে এতিয়া সুবিধা এইটো লৈ ডিসকাশন হয় প্লিজ এইটো বিল আহিব যদি চৰকাৰে বিচাৰে চৰকাৰে এতিয়াও মানে একো কিবা কৰা নাই হ'ব গতিকে সদনৰ এইটো আলোচনা কৰাৰ যথেষ্ট সুযোগ আছে আদে হুজুক সদনৰ যথেষ্ট এতিয়া কোনটো লৈ আলোচনা কৰিব এইটো আলোচনা কৰাৰ এটা সুযোগ পাইছো প্লিজ এটা এক প্লিজ একটাৰ কাৰণে এইটো কৰিব লাগে ন এইটো যে এক নেক্সট আমাৰো এজন এইটো 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 এতিয়া আইটেম নম্বৰ 3 অনাৰেবল মিনিষ্টাৰ এটা এক কেনেকে কেবিনেটে ৰিপিল অনাৰেবল মিনিষ্টাৰ অশোক সিংঘাল লে অফ দ্য পেপাৰ মাননীয় এটা কথা হাউচৰ সদস্যসকলক মই জনাব খোজোঁ যে বিলখন আমি সদনত এতিয়াও অনা নাই সদনত যেতিয়া বিলখন আনিব তেতিয়া আপোনালোকে তাৰ ওপৰত আলোচনা কৰিব সুবিধা পাব কিন্তু বিলখন আমি কিয় বাতিল কৰি খুজিছোঁ কেবিনেটে ডিচিশ্যন লৈছোঁ আপোনালোকে বুজিলেই হ'ল যে এই আইনখনত এটা অখিল গগৈ ডাঙৰীয়াও থিয় হৈছে কাৰণে মই আচৰিতে হৈছোঁ অধ্যক্ষ মহোদয় এই আইনখনত এটা অদ্ভুত ক্লজ আছে যিটো ক্লজ মতে কোনে জানে নাজানে মই ক'ব নোৱাৰোঁ আপোনালোকে নাজানি উঠি লৈছে নেকি স্যাৰ কেবিনেটত স্যাৰ বা বিধানসভা চলি থাকোঁতে যিকোনো চৰকাৰী সিদ্ধান্ত ল'লে আগতে স্যাৰ সদনত ক'ব লাগে সদনত এই বিষয়ে অৱগতি নকৰাকৈ কেবিনেট ডিচিশ্যন লৈছে তাৰপিছত স্যাৰ এতিয়া আপুনি এনেকে এনাউন্স কৰিছে নেকি স্যাৰ যে এইটো এতিয়া এটা বিবৃতি দিব বুলি কোনটো ডিভাইচত স্যাৰ এইটো কৰা হৈছে অনুগ্ৰহ কৰি আপোনাৰ ফালৰ পৰা স্পষ্টীকৰণ এটা দিলক চৰকাৰৰ অধ্যক্ষ নিজৰ ইণ্ডিপেণ্ডেণ্ট অধিকাৰ আছে তেওঁলোকে যিকোনো গোটেই হাউচটোৰ সদস্যসকল থিয় হৈছে এটা কেবিনেট ডিচিশ্যনক কেন্দ্ৰ কৰি যিকোনো বিল প্ৰথমতে কেবিনেটত এপ্ৰুভ হয় কেবিনেটৰ পিছত হাউচত এইটো নৰ্মেল নিয়ম ইয়াততো আমি একো নিয়মৰ বাহিৰত কৰা নাই গতিকে এইটো হাউচত যিকোনো বিলে আজি যিমান বিল হৈছে প্ৰত্যেকখন বিলে প্ৰথমতে কেবিনেটত এপ্ৰুভ হৈছে অধ্যক্ষ ডাঙৰীয়া আপুনি ষ্টেটমেণ্ট দিবলৈ দিছে নেকি প্লিজ আপুনি ষ্টেটমেণ্ট দিবলৈ দিছে নেকি আপোনাৰ একো বিষয় নাই আপুনি বহক ষ্টেটমেণ্ট দিবলৈ কি ক'ব খুজিছে আপুনি বহক ইয়াতে স্যাৰ আপোনাৰ ফালৰ পৰা প্ৰথমতে আহিব লাগে যে মুখ্যমন্ত্ৰী এটা গুড কেবিনেট সিদ্ধান্ত বিবৃতি দিব কোৱা হোৱা নাই স্যাৰ অধ্যক্ষ মহোদয় যদি লেজিসলেটিভ নিয়মৰ ওপৰত কোনোবাই প্ৰশ্ন সোধে মিনিমাম যিখিনি আমি সদায় হাউচত কৰি আহিছোঁ যে এখন বিল প্ৰথম কেবিনেটত পাছ হয় তাৰপিছত ৰাজ্যপাললৈকে যায় ৰাজ্যপালে হাউচলৈকে পঠায় সেই ধৰণে আজি বিজনেছত স্যাৰ এইটো এনাউন্সমেণ্ট কৰা হোৱা নাই স্যাৰ আপুনি চিফ মিনিষ্টাৰ ষ্টেটমেণ্ট আছে বুলি আমাক শুনোৱা নাই স্যাৰ আপোনালোকে থিয় হৈছে কাৰণে তাৰ মই জবাব দিছোঁ আপোনালোকে থিয় হ'ব বুলি আছে নেকি আপোনালোকে বহকচোন আগতে এডজনমেণ্ট মোচনটো আনিবলৈ দিয়ক তাৰপিছত ষ্টেটমেণ্ট এডজনমেণ্ট মোচনটো অহাই নাই ছাৰ যি মন যায় তাকে কৈ অধ্যক্ষ মহোদয় আপুনি হাউচে কৈ আছে আপোনালোকে বহকচোন অপৰচুনিটি আপোনালোকে বহক অধ্যক্ষ মহোদয় এটোতো আলোচনা হ'ব লাগে এডজনমেণ্ট মোচন আপুনি ৰিজেক্ট কৰিছে আপুনি ৰিজেক্ট কৰাৰ পিছত তেখেতসকলে থিয় হৈ কৈ আছে যদি আপোনাৰ ৰুলিংটো মানি লয় ময়ো নকওঁ তেওঁলোকেও নকয় তেখেতসকলে থিয় হৈ আছে এতিয়া মই এটাই কথা কৈছোঁ মই থিয় হোৱাৰ কাৰণটো জানিবলৈ পাই মই এটা শব্দতে মই ক'ব খুজিছোঁ যাতে আপোনালোক থিয় হ'ব নালাগে এই আইনখন আমি কিয় বাতিল কৰিছোঁ এই আইনখনত 6 বছৰ 5 বছৰৰ ল'ৰা ছোৱালীৰো মেৰেজ ৰেজিষ্টাৰ কৰাৰ প্ৰভিজন আছে ডিসকাশন হোক ডিসকাশন কৰক শুনি লওক না অধ্যক্ষ মহোদয় আপুনি যদি আপোনালোকে শুনি লওক অধ্যক্ষ মহোদয় আপুনি যদি ইউডিএফৰ এজনক ক'ব দিয়ে আপুনি যদি ইউডিএফৰ এজনক ক'ব দিয়ে কংগ্ৰেছৰ এজনক ক'ব দিয়ে মোৰ কোনো আপত্তি নাই মই আপত্তি কৰা নাই আপোনালোকক মইতো কৈছোঁ যে কওক স্পিকাৰে ৰিজেক্ট কৰিছে কিন্তু আপোনালোকে যদি এজনে এনেকুৱা ড্ৰেকনিয়ান এক্ট এখনক যদি সমৰ্থন কৰি আপোনালোকে ক'ব খুজিছে আপোনালোকে কওক না
আৰে অলপ বাচ্চাৰ কাৰণে ভাবক 5-6 বছৰৰ ছোৱালীৰ বিয়া এখন অসমত মই কৰিব নিদিওঁ আপোনালোকে যি কৰক आप लोग सुन लीजिए असम में चाइल्ड मैरिज नहीं होने दूंगा जब तक मैं जिंदा हूं हम होने नहीं दूंगा जब तक हिमंत बिश्व शर्मा जिंदा है तब तक असम में चाइल्ड मैरिज आप सुन लीजिए আপোনালোকে বহকচোন আগতে আপোনালোকে বহক আপোনালোকে কৈ আছে দেখোন মইতো আপত্তি কৰা নাই মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে কৈ থাকক একেবাৰতে দুজনে আৰু পইণ্ট ব্লেংক শুনি লওক মুছলমান সমাজৰ বাচ্চা ল'ৰা ছোৱালীক লৈ আপোনালোকক বিজনেছ কৰিব দিয়া নহ'ব এইটো আপোনালোকে বুজি লওক আপোনালোকে বুজি লওক আৰু আপোনালোকক मैं आप लोगों को सन का पहले मैं ये दुकान बंद कर दूंगा बंद कर दूंगा সংশোধন কৰিব পাৰিলে হয় এই আইনখন ছাৰ সংশোধন কৰাৰ স্কোপ আছে আজি কংগ্ৰেছ সেকশন 8 আৰু 10 এমেন্ডমেন্ট কৰিব পাৰিলে হয় ছাৰ 8 আৰু 10 এমেন্ডমেন্ট কৰি lawful guardian can make application for registration of marriage on behalf of minor আজি লাজ নালাগে যে বাচ্চা ল'ৰা 6 বছৰ 7 বছৰ 8 বছৰ ল'ৰা ছোৱালীৰ বিয়াৰ ফেভাৰত কংগ্ৰেছ কি হৈছে অধ্যক্ষ মহোদয় হৈছে এইটো আইটেম আমি নেক্সট নিজৰ ছোৱালীবিলাকক বিয়া দিয়ক আইটেম নম্বৰ 3 স্যার আমি স্যার এই আইনখন ভুল ব্যাখ্যা কৰিছে আইনখন স্যার এমেন্ডমেন্ট কৰিব পাৰিলে হয় আমি কিমান দেৰি 10 মিনিটৰ কাৰণে স্যার সদন ত্যাগ কৰিছো ঠিক আছে আইটেম নম্বৰ 3 শ্ৰী অশোক সিংঘল মাননীয় অধ্যক্ষ মহোদয় মই কিয় বন্ধ ये हाउस में কিয় বন্ধ মাননীয় অধ্যক্ষ এই হাউসত যাতে ভাৰতৰ মানুহেও বুজি পায় অধ্যক্ষ মই হিন্দীতে কৈছো বাৰে বাৰে আমাৰ মাইক বন্ধ কৰি দিয়া হয় মাইকটো পাৰ্মানেন্ট বন্ধ হৈ যাব নহয় এইটো মই কৈ আছো ডিক্টেটৰশ্বিপ নচলিব ডিক্টেটৰ চলিব অধ্যক্ষ মহোদয় এনেকুৱা নহব ये यूडीएफ और कांग्रेस जान ले এইফালে খবৰ দিছো আপোনালোকে খবৰ দিয়া আপোনালোকে বহক माननीय अध्यक्ष আপোনালোকে বহক মই এইফালে খবৰ দিছো ऑनरेबल स्पीकर साहब मुस्लिम मैरिज ये कांग्रेस और यूडीएफ जान ले कि असम में मैं बाल विवाह होने नहीं दूंगा बाल्य विवाह हम लोग चाहता है और ये हम लोग चाहता है जब तक हिमंत बिश्व शर्मा जिंदा है तब तक ये असम में नहीं होगा ये आप सुन लीजिए नहीं करने देगा প্লিজ সাইলেন্ট অধ্যক্ষ মহোদয় প্লিজ সাইলেন্ট মই অগ্ৰাহ্য কৰিছো এইটো মাননীয় অধ্যক্ষ মহোদয় কোৱেশ্চন নম্বৰ ভাৰতৰ আইটেম সংবিধানে নম্বৰ 3 পাৰ্চনেল ল কৰিছে সকলো জাতি জনগোষ্ঠীৰ পাৰ্চনেল ল আইটেম নম্বৰ 3 ইণ্ডিয়ান কনষ্টিটিউচন allowed the personal laws of Muslim marriage and divorce. This is under the personal law. Indian constitution only মিনিষ্টাৰৰ কিবাটো ৰেকৰ্ডত যাব শ্ৰী ফিজুজ হাজৰিকা অধ্যক্ষ ডাঙৰীয়া মই মাননীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঙৰীয়াৰ হৈ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ 2022 চনৰ ৰিয়েল ইষ্টেট ৰেগুলেটৰী অথৰিটি আসামৰ বাৰ্ষিক প্ৰতিবেদন সদনত দাখিল কৰিলোঁ আইটেম নম্বৰ 4 শ্ৰী বিমল বৰা অধ্যক্ষ ডাঙৰীয়া মই সন্মানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ হৈ বাণিজ্য তথা ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ 2032-23 চনৰ ব্ৰহ্মপুত্ৰ কেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ বাৰ্ষিক প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ আইটেম নম্বৰ 5 শ্ৰীমতী নন্দিতা গাৰ্লছা Honourable Speaker, sir, with your permission, I please, like to lay the annual don't report come in for the the year 2020-2023 of Assam Power Corporation Limited. প্লিজ আহিব নালাগে প্লিজ ইয়াত আহিব নালাগে প্লিজ প্লিজ হৈ গ'ল পঢ়ি যাওক আপোনালোকে মই অগ্ৰাহ্য কৰিছোঁ এইটো ইয়াত ন ডিছকাশ্যন সেইটোৰ ওপৰত কোনো ডিছকাশ্যন নাই শ্ৰী নন্দিতা গাৰ্লছা কাণত লৈ ল'ব চবে Honourable Speaker, sir, যিবিলাক with ৰিপৰ্ট your লে কৰিব permission, I beg to lay the annual report for the year 2022-23 of Assam Power Generation Corporation Limited.
শ্ৰী যোগেন মহন স্যার মাইকটো কিয় বন্ধ কৰি ৰাখিছে আমাৰ স্যার স্যার মাইকটো কিয় বন্ধ কৰি ইমার্জেন্সি হৈছে নেকি ইমার্জেন্সি তেতিয়াই পাব অকল চিফ মিনিষ্টাৰ মাইকটো খুলি কৰি থাকে ফাল্টু কেইটা মাননীয় ৰেকৰ্ডত নাযাব অনলি মানে ৰিপৰ্ট লিংক মই 2019 আৰু 20 চনৰ আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ লিমিটেডৰ 36তম বাৰ্ষিক প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ আইটেম নম্বৰ 7 শ্ৰী ৰঞ্জিত কুমাৰ দাস মাইক প্লিজ নো শ্লোগান অধ্যক্ষ ডাঙৰীয়া মই মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ হৈ 31 আগষ্ট 2023 তাৰিখৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ ৰাজপত্ৰিত অধিসূচনাখন সদনত দাখিল কৰিলোঁ নেক্সট শ্ৰী পীযুষ হাজৰিকা নো শ্লোগান প্লিজ নো শ্লোগান মাননীয় অধ্যক্ষ মহোদয় আইটেম নম্বৰ 10 No, item number 8. মাননীয় অধ্যক্ষ ডাঙৰীয়া মই এতিয়া ভাৰতৰ নিয়ন্ত্ৰক আৰু মহা হিচাপ পৰীক্ষকৰ 2022-23 বছৰটোৰ বাবে অসম চৰকাৰ সম্পৰ্কীয় বিত্ত বিভাগ খণ্ডৰ নং 1 আৰু 2 প্ৰতিবেদনৰ লগতে বিনিয়োজন হিচাপ পৰীক্ষাৰ প্ৰতিবেদন সদনত দাখিল কৰিলোঁ Now next, item number 9, Sri Teros Gwala. তেৰজ গোৱালা ৰেকৰ্ডত নাযায় কলিও মাননীয় অধ্যক্ষ মহোদয় মই অসম বিধানসভাৰ আবেদনসমূহৰ সমিতিৰ 50তম প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ এতিয়া আইটেম নম্বৰ 10 অনাৰেবল চিফ মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে দ্য আছাম পাব্লিক এক্সামিনেশ্যন Measure for Prevention of Unfair Means in Recruitment Bill 2024 বিবেচনাৰ বাবে সদনত উত্থাপন কৰিলোঁ মই এতিয়া প্ৰস্তাৱটো বিবেচনাৰ বাবে সদনত ভোটদানৰ বাবে দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল দ্য আছাম পাব্লিক এক্সামিনেশ্যন মেজাৰ্ছ ফৰ প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ ইন ৰিক্ৰুটমেণ্ট বিল 2024 খন বিবেচনাৰ বাবে লোৱা হওক যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল এতিয়া বিধেয়কখন সদনত দফাই বিবেচনাৰ বাবে লোৱা হ'ব দফা নং 2 দফা নং 2ত সংশোধনী নাই এতিয়া মই দফা 2 সদনত ভোটদানৰ বাবে দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল দফা 2 বিধেয়কখন অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 2 বিধেয়কখন অংশ হ'ল দফা নং 3ত সন্মানীয় সদস্য অখিল গগৈৰ এটা সংশোধনী প্ৰস্তাৱ আছে আপুনি সংশোধনী প্ৰস্তাৱ কৰিব কোনখন আইন শুনাই নাই ছাৰ শুনা হাল্লাত একো শুনাই নাই কোনখন আইন হৈছে ছাৰ প্ৰশ্নটো হ'ল যে সন্মানীয় সদস্য অখিল গগৈ উত্থাপন কৰা সংশোধনীটো শুনাই নাই ছাৰ কোনটো আইন কোনখন আইন শুনাই নাই ছাৰ শুনাই নাই একো নাই আপুনি কাণত লওক এইটো কাণত লওক একোৱে শুনা নাই কাণত লওক নহ'লে মই পাছ কৰি দিওঁ দফা নং 3 সন্মানীয় সদস্য অখিল গগৈৰ এটা সংশোধনী আছে আপোনাৰ সংশোধনীটো উঠাই ল'বনে নাই উঠাই নলওঁ প্ৰশ্নটো সন্মানীয় সদস্য শ্ৰী অখিল গগৈ উত্থাপন সংশোধনী কোনখন বিলৰ ছাৰ ধৰিলোঁ যিসকল সদস্য সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ নহয়ৰ সপক্ষে সংশোধনী প্ৰস্তাৱটো নাকচ হ'ল এতিয়া প্ৰশ্নটো 3 নং বিধেয়কখন 3 নং দফা বিধেয়কখনৰ অংশ হ'ব প্ৰশ্নটো হ'ল যে দফা নং 3 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং বিধেয়কখনৰ অংশ হ'ল দফা নং 4ৰ পৰা 8লৈ সংশোধনী নাই এতিয়া মই দফা 4ৰ পৰা 8লৈ সদনত ভোটদানৰ বাবে দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল দফা 4ৰ পৰা 8লৈ বিধেয়কখনৰ অংশ হ'ব যিসকলে বিপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা 4ৰ পৰা 8লৈ বিধেয়কখনৰ অংশ হ'ল দফা নং
দফা নং 9ত সন্মানীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া আৰু তেখেতৰ সহযোগীসকলৰ এটা সংশোধনী আছে, তেখেতে এবচেণ্ট। গতিকে এতিয়া দফা নম্বৰ 9 বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে দফা নং 9 বিধেয়কখনৰ অংশ হ'ল। দফা নং 10ৰ সন্মানীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া আৰু তেখেতৰ সহযোগীসকলৰ দুটা, শ্ৰী অখিল গগৈৰ দুটা আৰু কমলক্ষৰ দেৱ পুৰকাষ্টৰ এটা সংশোধনী আছে। গতিকে অখিল গগৈ ডাঙৰীয়া আপুনি মানে উত্থাপন কৰিবনে? স্যার কোনখন আইন শুনাই নে একো যিটো চলি আছে আইটেম নম্বৰ 10 আইটেম নম্বৰ 10 স্যার ইমান হুলস্থুল হল আমি গমে আইটেম নম্বৰ 10 એટલે নিজৰ কিবা মনোযোগ দিয়ক। আপুনি অকল চিফ মিনিষ্টাৰৰ হেৰিটো খুলি থলে আমাৰ বিলাক সব বন্ধ কৰি দিলে স্যার ইমার্জেন্সি প্ৰশ্নটো হ'ল যে সন্মানীয় স্যার এটো অন্যায় হৈছে, আমাৰ মাইক বিলাক সব বন্ধ কৰি দিলে আমি গম নাপালো স্যার। ডাঙৰীয়াৰ যি সংশোধনী প্ৰস্তাৱ এইটো মই সদনত দাঙি ধৰিলো। যিসকল সদস্য সপক্ষে আছে কক হয়, যিসকল বিপক্ষে আছে কক নহয়। মই ভাবোঁ নহয়ৰ সপক্ষে সংশোধনী প্ৰস্তাৱটো নাকচ হ'ল। এতিয়া 10 নং দফা বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কক হয়, যিসকল বিপক্ষে আছে কক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 10 বিধেয়কখনৰ অংশ হ'ল। দফা নং 11ৰ পৰা 21লৈ সংশোধনী নাই। এতিয়া মই দফা 11ৰ পৰা 21লৈ সদনত ভোটদানৰ বাবে দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল দফা 11ৰ পৰা 21লৈ বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কক হয়, যিসকল বিপক্ষে আছে কক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে দফা 11ৰ পৰা 21লৈ বিধেয়কখনৰ অংশ হ'ল। দফা নং 22ত সন্মানীয় সদস্য হাফিজ বাছিৰ আহমেদ আৰু তেখেতৰ সহযোগীৰ এটা সংশোধনী আছে, তেখেতসকল এবচেণ্ট। এতিয়া দফা নম্বৰ 22 বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কক হয়, যিসকল বিপক্ষে আছে কক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 22 বিধেয়কখনৰ অংশ হ'ল। দফা নং 23ত সংশোধনী নাই। এতিয়া মই দফা 23 সদনত ভোটদানৰ বাবে দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল দফা 23 বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কক হয়, যিসকল বিপক্ষে আছে কক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 23 বিধেয়কখনৰ অংশ হ'ল। দফা নং 1 পৰিসৰ আৰম্ভণ শিৰোনামা আৰু অনুসূচী 1 আৰু 2ত সংশোধনী নাই। এতিয়া দফা নং 1 পৰিসৰ আৰম্ভণ শিৰোনাম আৰু অনুসূচী 1 আৰু 2 সদনত ভোটদানৰ বাবে দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল দফা নং 1 পৰিসৰ আৰম্ভণ শিৰোনাম আৰু অনুসূচী 1 আৰু অনুসূচী 2 বিধেয়কখনৰ অংক হ'ব। যিসকল সপক্ষে আছে তেখেতসকলে কক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 1 পৰিসৰ আৰম্ভণ শিৰোনাম আৰু অনুসূচী 1 আৰু 2 বিধেয়কখনৰ অংশ হ'ল। মই এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিলখন পাৰিত কৰাৰ বাবে উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দ্য আছাম পাব্লিক এক্সামিনেশ্যন মেজাৰ ফৰ প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ এণ্ড ৰিক্ৰুটমেণ্ট বিল 2024 পাৰিত কৰাৰ বাবে মই সদনত উত্থাপন কৰিলোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিধেয়ক পাৰিত কৰাৰ প্ৰস্তাৱটো সদনত ভোটদানৰ বাবে দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল যে দ্য আছাম পাব্লিক এক্সামিনেশ্যন মেজাৰ্ছ ফৰ প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ এণ্ড ৰিক্ৰুটমেণ্ট বিল 2024খন পাৰিত কৰা হওক। যিসকল সপক্ষে আছে কক হয়, যিসকল বিপক্ষে আছে কক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল, বিধেয়কখন পাৰিত হ'ল। এতিয়া নেক্সট আইটেম নম্বৰ 11 মাননীয় মুখ্যমন্ত্ৰী। মাননীয় অধ্যক্ষ মহোদয়, দ্য আছাম হিলিং প্ৰিভেনশ্যন অফ ইভিল প্ৰেক্টিচেছ বিল 2024 বিবেচনাৰ বাবে মই সদনত উত্থাপন কৰিলোঁ। মই এতিয়া প্ৰস্তাৱটো বিবেচনাৰ বাবে সদনত ভোটদানৰ বাবে দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল আছাম হিলিং প্ৰিভেনশ্যন অফ ইভিল প্ৰেক্টিচেছ বিল 2024খন বিবেচনাৰ বাবে লোৱা হওক। যিসকল সপক্ষে আছে কক হয়, যিসকল বিপক্ষে আছে কক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া বিধেয়কখন সদনত দফাই বিবেচনাৰ বাবে লোৱা হ'ব। দফা নং 2ৰ সংশোধনী নাই। এতিয়া মই দফা 2 নং সদনত ভোটদানৰ বাবে দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল দফা নং 2 বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কক হয়, যিসকল বিপক্ষে আছে কক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 2 বিধেয়কখনৰ অংশ হ'ল। দফা নং 3ত সন্মানীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া আৰু তেখেতৰ সহযোগী
শ্ৰী আৰু শ্ৰী হাফিজ বছিৰ আহমেদ আৰু তেখেতৰ সহযোগী আৰু শ্ৰী অখিল গগৈ এটাকৈ সংশোধনী আছে গতিকে প্ৰথমতে শ্ৰী দেৱব্ৰত শইকীয়া আৰু তেখেতৰ সহযোগীসকলৰ আপোনালোকে এমেণ্ডমেণ্ট মুভ কৰিব নো ডিছকাশ্যন অনলি মুভ আৰু যদি কিবা ক্লিয়াৰিফিকেশ্যন বিচাৰে মানে আৰু ডিছকাশ্যন নহয় কিবা যদি আপোনালোকৰ এমেণ্ডমেণ্টত যদি কিবা ক্লিয়াৰিফিকেশ্যন বিচাৰে স্যাৰ আমি কেইবাটাও আনিছোঁ কিন্তু প্ৰথমটো কাম হয় নহয় জানো নহয় নহয় এইটো দফা বাই দফা যাই থাকিব স্যাৰ আপোনাৰ এইটো দফাত কেইটা আছে স্যাৰ ইন ক্লোজ 3 তো একেবাৰতে আপোনালোকে কিবা এটি কৰক পাছ কৰোঁতে মই কৰি যাওঁ আপোনালোকে উইড্ৰল হ'লে উইড্ৰল মুভ হ'লে ভোটৰ দ্বাৰা পাছ হৈ যাব প্ৰথম আমি যিটো এটা প্ৰথম মই আপোনাক কৈ আছোঁ এতিয়া আপুনি মুভ কৰিব নালাগে আপুনি কি ক্লিয়াৰিফিকেশ্যন বিচাৰে ইয়াৰ ওপৰত আপোনালোকৰ সেই বিলখনৰ ওপৰত যিখিনি এমেণ্ডমেণ্ট দিছে গোটেইখিনি আপোনালোকে এতিয়া কৈ দিয়ক ইয়াৰ পিছত এটাৰ পিছত এটা আমি পাছিং কৰোঁতে মুভ কৰিম এতিয়া আপুনি কওক প্ৰথমতে স্যাৰ আমাৰ স্যাৰ যিখিনি মানে বিলখনক লৈ সন্দেহ আছে সেইখিনি এতিয়া ক'ব পৰা যাব ক'ব পাৰিব ওই শর্টলি ক'লে হ'ল আপোনালোকে স্যাৰ আসাম যি মোৰ লগতে গ'ল বিলটো নাইকিয়া হৈ গ'ল বিলখনৰ কপি এটা স্যাৰ এই হিলিং হয় স্যাৰ যিখন নতুনকৈ এখন আইন অনা হৈছে বিল কপি আছে নেকি বিল স্যাৰ আসাম হিলিং প্ৰিভেনশ্যন অফ এভিল প্ৰেক্টিচেছ বিল 2024 স্যাৰ এইখন একাষাৰে সমৰ্থন কৰিবলৈ অসুবিধা আৰু এইখন আমি ভাবোঁ যে ইউনিফৰ্ম চিভিল কোড অনাৰ বাবে ৰোডমেপ প্ৰস্তুতি হিচাপে এখন অনা হৈছে UCC আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিৰ আৰ্টিকল 44ত আছে সংবিধানৰ প্ৰণেতাসকলে প্ৰথম অৱস্থাত এইখন ফাণ্ডামেণ্টেল ৰাইটত UCCটো দিব বিচৰা নাছিল যিহেতু আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ মাজত অনৈক্য ভাৰতবৰ্ষৰ দেশ বিভিন্ন জাতি উপজাতি আছে তেখেতসকলৰ সকলোখিনিয়ে যেতিয়া একেধৰণৰ আইনেৰে আমি সহমত প্ৰকাশ কৰিব পাৰোঁ আইনৰ বাবে তেতিয়া UCC অনাৰ কথা কৈছিল স্যাৰ যিটো আসাম হিলিং প্ৰিভেনশ্যন অফ এভিল এক্ট এই আইনখনত যিখিনি কথা কোৱা হৈছে ইয়াত এভিল প্ৰেক্টিচ মানে কি স্যাৰ স্পষ্ট ব্যাখ্যা ভাৰতৰ আইন ব্যৱস্থাটো উল্লেখ কৰা হোৱা নাই প্ৰতিটো সংস্কৃতিৰ সৰলতাৰ জটিলতা যিয়েই নহওক ৰোগ সম্পৰ্কে নিজস্ব বিশ্বাস আৰু আচাৰ ব্যৱহাৰ থাকে স্যাৰ প্ৰতিটো সংস্কৃতিয়ে নিজৰ নিজৰ পদ্ধতিৰে ৰোগৰ চিকিৎসাৰ উদ্দেশ্যে নিজৰ চিকিৎসা পদ্ধতিৰ বিকাশ ঘটায় পশ্চিমীয়া চিকিৎসা বিজ্ঞানৰ আবিৰ্ভাৱৰ পূৰ্বে আমাৰ বিশেষকৈ ভাৰতবৰ্ষত যদি অসমৰ কথাই কওঁ 1826 ইয়াণ্ডাবু সন্ধিৰ পূৰ্বে ইয়াত পশ্চিমীয়া আমি সভ্যতা পোৱা নাছিলোঁ খুব কমেই বাহিৰৰ পৰা গৈ দুই এজন মানুহ শিকি আহিছিল কিন্তু পশ্চিমীয়া চিকিৎসা বিজ্ঞানৰ আবিৰ্ভাৱৰ পূৰ্বে বেমাৰ ৰোগ আৰু ইয়াৰ চিকিৎসা পদ্ধতি প্ৰচলিত আছিল সেই বেমাৰ আৰু ৰোগৰ চিকিৎসা কেনেকৈ কৰিছিল বিশেষকৈ সৰল সমাজত তেওঁলোকৰ থলুৱা পদ্ধতিৰ স্বাস্থ্য সেৱা পৰম্পৰাগত ঔষধ যাদুকৰী ধৰ্মীয় নিৰাময়ৰ জৰিয়তে ইয়াক কৰা হৈছিল আৰু এতিয়াও চলি থাকে উত্তৰ পূব ভাৰতৰ বিভিন্ন জাতিগোষ্ঠী বিভিন্ন জনগোষ্ঠীয় বৈচিত্ৰ্যৰ চহকী অঞ্চল তেওঁলোকৰ নিজস্ব পৰম্পৰাগত সাংস্কৃতিক পদ্ধতি আৰু স্বাস্থ্যসেৱাৰ ব্যৱস্থা থলুৱা জ্ঞান আছে কাৰ্বিসকলৰ কাৰ্বি আংলঙৰ প্ৰাথমিক বসতি প্ৰধান অঞ্চল কাৰ্বি আংলং ইয়াতে চে কাৰ্কুলিৰ দৰে আচাৰ অনুষ্ঠানৰ জৰিয়তে ভুৰ কামাথা লগতে কাফেৰেম নামৰ জনাজাত জব কলাৰ দ্বাৰা বিভিন্ন ৰোগৰ উপশমৰ কৰা হয় কাফেৰেম হৈছে সেই প্ৰক্ৰিয়া য'ত তেওঁলোকে গেষ্ট্ৰাইটিছ সংক্ৰমণ হাড় ভগা আদি ৰোগ ভাল কৰে আৰু লগতে জব কৰি কুৎসিত প্ৰভাৱ দূৰ কৰে ই এক মৌখিক পৰম্পৰা যিটো প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আগবঢ়াই নিয়া হৈছে বিমূৰ্ত পৰম্পৰাগত জ্ঞানে উত্তৰাধিকাৰীৰ সূত্ৰে পোৱা ৰীতি নীতি আৰু বিশ্বাসৰ অভ্যাসক বুজায় স্যাৰ অনুৰূপ ধৰণেৰে বড়ো সমাজত ৰোগ নিৰাময় আৰু পৰম্পৰাগত ঔষধৰ শিপা গভীৰভাৱে শিপাই আছে পৰম্পৰাগত ধৰ্ম বিশ্বাস ব্যৱস্থা ৰীতি নীতি সামাজিক মূল্যবোধ আৰু পৰিৱেশ বিজ্ঞানে যি ঐতিহাসিক প্ৰেক্ষাপট ইয়াক অধ্যয়ন কৰা প্ৰয়োজন
নিৰাময় পদ্ধতিত ৰীতি নীতি পশু বলি যাদু আচাৰ কিছুমান কৰা হয় ৰোগ নিৰাময়জনক বড়ো সম্প্ৰদায়ত ওজা বুলি কোৱা হয় ঠিক অনুৰূপ ধৰণে ছাৰ অৰুণাচল অসমত বসবাস কৰা মিচিং জনগোষ্ঠীৰ বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা বনৌষধি ঔষধৰ অতি চহকী পৰম্পৰা আছে আৰু এই সকলোবিলাক ছাৰ বহুত কোডিফাই হোৱাও নাই অসমৰ লখিমপুৰ ধেমাজি জিলা অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ কিছু ঠাইত মিচিং জনগোষ্ঠীৰ লোকে ঔষধি ব্যৱহাৰেৰে চিকিৎসা কৰে আৰু এই ক্ষেত্ৰত বিভিন্ন ঔষধ আৰু লগতে অন্যান্য নতুন সামগ্ৰী উৎস কৰি তেওঁলোকে নিৰাময় কৰি থাকে অসমত 600 বছৰ ৰাজত শাসন কৰা আহোমসকলৰ নিজা উপাসনা ধৰ্মীয় পৰম্পৰা বিশ্বাস ৰীতি নীতি আছে যিসমূহ অসমৰ অন্য লোকসকলৰ সৈতে একে নহয় অৱশ্যে ৰাজ্যৰ প্ৰজাৰ আস্থা আদায়ৰ বাবে স্থানীয় ৰাইজৰ বহু ধৰ্মীয় বিশ্বাস ৰীতি নীতি আহোমসকলে গ্ৰহণ কৰিছিল আহোমসকলে কৃষিভিত্তিক অথবা ঋতুকালীন বহু উৎসৱ পালন কৰে পৈ চানকিয়েন অথবা বহাগ বিহু মাইকু চুংফাই বা মাঘ বিহু শিৱশংকা বা কাতি বিহু আৰু এইবিলাকত পূৰ্বপুৰুষ যাক দাম বুলি কোৱা হয় তেখেতসকলৰ ওচৰত নৈবেদ্য আগবঢ়োৱা হয় ন খোৱা অথবা কিনৌ মেউন আঘোণ মাহত পূৰ্বপুৰুষসকলৰ ন চাউল শাক পাচলি নৈবেদ্য আগবঢ়াই সকলোৰে কুশল কামনা কৰা হয় ছাৰ কোনো দুখ অপায়মংগল নহবলৈ সেৱা জনোৱা হয় টাই আহোমৰ বিবাহ তেনেকৈ চকলং পদ্ধতিৰে হয় য'ত টাই মন্ত্ৰ উচ্চাৰণ হয় ছাৰ আমাৰ ভাৰতীয় সভ্যতা হাজাৰ হাজাৰ বছৰ পুৰণি ইয়াৰ বিভিন্ন লোকাচাৰ আছে যিসকলে আমাৰ চাওতাল তেখেতসকলে বাহা পৰৱ পালন কৰে বাহা মানে ফুল চাওতানসকলে ছাৰ ফাগুন আঘোণ মাহত সূৰ্য প্ৰকৃতিক পূজা কৰে পৃথিৱীৰ সকলো জীৱ জন্তু গছ গছনি নদ নদীৰ সৃষ্টিকৰ্তা ঠাকুৰ জীৱ আৰু দ্বিতীয়জন দেৱতা হ'ল ছাৰ মাৰাংবুৰু অৰ্থাৎ ওখ পাহাৰ আৰু কিছুদিন পূৰ্বে উৰিষ্যাৰ নিয়মগিৰিৰ পাহাৰত যেতিয়া বেদান্তই খনন কৰিব গৈছিল তেনেকৈ তাৰ জনগোষ্ঠীসকলে ইয়াৰ প্ৰতিবাদ কৰিছিল সেই কথা ছাৰ আমি উল্লেখ কৰিব পাৰোঁ চাহ বাগিচাৰ লোকসকলৰ যিবিলাক প্ৰকৃতিক পূজা বেদাচাৰ লোকাচাৰ পৰম পূজা গ্ৰাম পূজা ইত্যাদি বিভিন্নখিনি আছে আমাৰ ছাৰ আৰ্যসকলৰ বেদৰ মন্ত্ৰৰ উপৰিও অনাৰ্য দেৱী দেৱীৰ পূজাও ভাৰতবৰ্ষত প্ৰচলিত জ্যোতিষ আৰু বহু পদ্ধতি ভাৰতীয় হিন্দু পৰম্পৰা ঋগ্বেদ যজুৰ্বেদত জ্যোতিষৰ উল্লেখ আছে ছাৰ তন্ত্ৰ মন্ত্ৰ অথৰ্ববেদ যজুৰ্বেদত উল্লেখ আছে শিৱ ভগৱান তন্ত্ৰৰ অধিপতি ছাৰ 2004 চনত সুপ্ৰিম কোৰ্টত এটা গোচৰ হৈছিল ছাৰ এই গোচৰত জ্যোতিষ বিদ্যা বিজ্ঞানসন্মত বুলি এষ্ট্ৰলজি যে সায়েন্স বুলি ৰায় দিয়া হৈছে ছাৰ আৰু জ্যোতিষক বিজ্ঞান ঘোষণা কৰাৰ পিছত ইউজিচিক গ্ৰাণ্ট কমিশ্যনক নিৰ্দেশ দিয়া হৈছিল বিশ্ববিদ্যালয়সমূহত যাতে জ্যোতিষ চৰ্চা কৰিব পৰা যায় আৰু জ্যোতিষৰ আনুষংগিক অন্যান্য বিদ্যাসমূহ যাতে এটা বিধিগতভাৱে পাঠদান কৰিব পৰা যায় এই ক্ষেত্ৰত ইণ্ডিয়ান অডিট এণ্ড একাউণ্ট ছাৰ্ভিচৰ ৰিটায়াৰ্ড ডাইৰেক্টৰ জেনেৰেল কেন ৰাৱে উল্লেখযোগ্য ভূমিকা লৈছিল ছাৰ যিখিনি ইয়াত কিছুমান ভুৱা কবিৰাজ ভণ্ড ফকীৰ বা তান্ত্ৰিক ভণ্ড জ্যোতিষী থাকে আৰু এইবিলাকৰ বিৰুদ্ধে ছাৰ আমি ব্যৱস্থা ল'বলৈ হ'লে ড্ৰাগছ এণ্ড কছমেটিক্স এক্ট 1940 খন বিভিন্ন সময়ত ছাৰ সংশোধন কৰা হৈছে আৰু তাত এই গোটেইখিনি ব্যৱস্থা আছে আৰু আমি নতুনকৈ এইখিনি আৰু পুনৰ এমেণ্ডমেণ্ট কৰিব পাৰোঁ ইয়াত পুলিচৰ হাতত ছাৰ ক্ষমতা দিয়া হৈছে ভণ্ড তান্ত্ৰিক ভণ্ড জ্যোতিষীক গ্ৰেপ্তাৰ কৰি তেওঁলোকক যাৱতীয় ব্যৱস্থা ল'বলৈ ছাৰ মায়ং আমাৰ অসমৰ এটা উল্লেখযোগ্য অঞ্চল মায়ং ৰিজনেল কলেজত 2020 চনত এখন সেমিনাৰ হৈছিল মেজিক আৰু পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ওপৰত ৰাষ্ট্ৰীয় সেমিনাৰ আৰু ইয়াত ছাৰ বিভিন্নজনে কৈছিলে ইণ্টাৰেষ্ট ইন প্ৰেক্টিকেল ইউজ অফ সায়েন্স কেম ফাৰ্ষ্ট থ্ৰু ছুপাৰষ্টিশ্যন এণ্ড মেজিক এই কথাটো বাৰ্ট্ৰাণ্ড ৰাছেলে কৈছিল ছাৰ এভৰি ছ'চাইটি হেজ ইটছ অ'ন হেৰিটেজ অফ সায়েন্স stored in traditional malice. Although traditional wisdom appear to be nothing more than mere magic and superstition, it forms the basics for later development. ঠিক তেনেকৈ ছাৰ এই ইয়াৰ অবজেক্টিভ আছিল ট্ৰেডিশ্যনেল মেথড বিলিফ এণ্ড নলেজ আৰ গোয়িং টু ডিজএপিয়াৰ ফ্ৰম দ্য টুডেজ ছ'চাইটি টুডেজ ৱৰ্ল্ড অফ ছায়েন্স এণ্ড টেকনলজি ইন দ্য অনস্লট অফ ডেভেলপমেণ্ট এণ্ড মডাৰ্নিটি Before the disappearance of those traditional systems of knowledge, it is essential to record these since it will inevitably offer at least glimpse of into some aspects of the processes of social and cultural transformation of a civilization through the centuries. Sir, আমি ভাৰতবৰ্ষৰ সভ্যতা 4000 বছৰতকৈ অধিক পুৰণা বুলি কওঁ স্যাৰ এই গোটেইবিলাকে আমাৰ সেই উপাদানসমূহ স্যাৰ এই আইনখনত স্যাৰ এই গোটেইবিলাক কথা বিস্তৃতভাৱে দিয়া নাই মাত্ৰ এভিল প্ৰেক্টিছ মিন্স কমিশ্যন অফ এনি এক্ট অফ হিলিং প্ৰেক্টিছ এণ্ড মেজিক হিলিং বাই এনি পাৰ্চন
Healing and healing practice means a traditional holistic approach to heal body, mind and spirit of human being with traditional medicine and art, including any system, treatment, diagnosis or practice for ascertainment, cure, relief, correction. এইবিলাক কথা কৈছে স্যার। কিন্তু স্যার মৰিগাঁও জিলাৰ স্যার তাতে এই ৰিচাৰ্চ পেপাৰখনত উল্লেখ আছে যে Assamese physician known as Bez use both natural or herbal medicine and versified incantations of psalms, অর্থাৎ মন্ত্র মতে Mayong, a small isolated location in west of district of Morigaon, has been famous as a nerve center of knowledge and practice of folk medicine and magic in Assam. It is now such a place which can be regarded as treasure chest of magic and folk medicinal knowledge. People not only from Assam but from different parts of India is coming to Mayong since very early till today for remedy of many mental and physical diseases with the help of its folk medicine and magic. In Mayong, the traditional magic practitioners, who are popularly called as Bej or Uja, are very much adept in applying both the mantra and herbal medicine for the removal of diseases or other evil spirits from the body of a man or animal. Sir, এনেধৰণে sir আমাৰ গোটেই কথাখিনি sir বহুতখিনি আমাৰ পৰম্পৰাগত বিদ্যা আছে sir। আৰু যদি এখন আইন আনি পেলাই গোটেইখিনি কাঢ়ি লোৱা হয় তেতিয়াহ'লে আমি যিখিনিক লৈ আমি কওঁ অতীতক নাযাবা পাহৰি নিজৰ পূৰ্বপুৰুষক পাহৰিব নালাগে, আমি কিমান এই আইনখনৰ যোগেদি আমি নাইকিয়া হৈ যাম নেকি, আমাৰ অস্তিত্ব বিলোপ হ'ব নেকি, এই কথাখিনি স্যাৰ চিন্তা কৰিব লাগে। সেই গতিকে এই আইনখনৰ স্যাৰ সংশোধনখিনি দিয়া হৈছে, তথাপি মই সংশোধনৰ উপৰিও স্যাৰ আপোনাক অনুৰোধ কৰিম যে সিলেক্ট কমিটিক দি পেলাই বিভিন্ন ধৰণৰ পৰামৰ্শ দিব পৰা মানুহ আনি, যিহেতু স্যাৰ আমি এক্সপাৰ্ট নহয়, সেই গতিকে আইনৰ বেয়া কাম স্যাৰ এভিল প্ৰেক্টিছ বন্ধ হ'ব লাগে। ভণ্ড চিকিৎসক আনকি মেডিকেল প্ৰফেশ্যনতো স্যাৰ ভণ্ড চিকিৎসক ভুৱা চিকিৎসক থাকে, সেই গতিকে এই বিদ্যাবিলাকত নাথাকিব তেনেকুৱা নহয়। সেই গতিকে এইখিনি কেনেকৈ গভৰ্ণ কৰিব পাৰি স্যাৰ, তাৰ বাবে চিলেক্ট পেনেলৰ যোগেদি ভাল পৰামৰ্শ দি এই আইনখন স্যাৰ আমি গ্ৰহণ কৰিম, ভৱিষ্যতে সংশোধন কৰি আনিবলৈ আপোনাৰ যোগেদি স্যাৰ প্ৰস্তাৱ কৰালোঁ। থেংক ইউ শ্ৰী মানে অধ্যক্ষ মহোদয়, the Assam Healing Prevention of Evil Practice Bill 2024 এইখন বিলৰ ওপৰত আমাৰ অলপ কথা ক'বলগীয়া আছে। এই বিলখন এটা স্পিৰিট আমি ভাল, এইটোক আমি সমৰ্থন কৰোঁ যে অসমত বা ভাৰতৰ বিভিন্ন প্ৰান্তত একাংশ ভণ্ড বেজ কবিৰাজ আছে যিসকলে মানুহক প্ৰবঞ্চনা কৰি বিভিন্ন ধৰণে অসৎ পদ্ধতিৰে টকা উপাৰ্জন কৰে, মানুহক প্ৰবঞ্চনা কৰি ধোকা দিয়ে আৰু মানুহৰ পৰা এটা লুণ্ঠন চলায়। এইবিলাক বন্ধ হ'ব লাগে। এনে কিছুমান ভণ্ড বেজ আৰু কবিৰাজ বা যিবিলাক বেজৰ কবলত পৰি বহু লোক সৰ্বশান্ত হোৱাৰ নজিৰ এইখন অসমত আছে। তাৰ বিপৰীতক্ৰমে আমি আৰু এটা কথা চাব পাৰোঁ যে যিটো কথা ইতিমধ্যে আমাৰ LOP ডাঙৰীয়াই ক'লে যে যিখিনি আমাৰ ঐতিহ্য বা সাংস্কৃতিক ক্ষেত্ৰত অসমৰ যিটো ৰেকৰ্ড আছে সেই কথাটো আমি চাব লাগিব। আৰু তাৰ লগতে খালি কেৱল মায়ং অঞ্চলৰ হেৰি বুলিয়েই নহয়, ইয়াত আমি এটা কথা ক্লাছিফাই কৰিব লাগিব। ইয়াত এই কথাটো আমি এমেণ্ডমেণ্টত আনিছোঁ যে প্ৰথম কথাটো হ'ল কোনোবাই যদি টকাৰ কাৰণে, আমাৰ স্পিৰিটটো হ'ব লাগে, কোনোবাই অবৈধ উপায়েৰে টকা উপাৰ্জনৰ কাৰণে তেওঁলোকে মানে ভুৱা এটা বেজালি বা কিবা তেওঁলোকে অনুষ্ঠান বা এডভাৰটাইজ কিবা প্ৰচাৰ কৰি কাষ্টমাৰ বা বেমাৰীসকলক তেওঁলোকে আকৰ্ষণ কৰে আৰু তেওঁলোকে বিভিন্ন প্ৰৰোচনা কৰি বিভিন্ন ধৰণে তেওঁলোকে টকা লুণ্ঠন কৰে। এইটো সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে। ইয়াত আইনত যিটো 2 বছৰৰ জেল বা যিটো জৰিমনাৰ যিখিনি কথা আছে সেইখিনিত আমি একমত। কিন্তু আৰু এটা কথা আছে, আমি সেই সকলো কথাক একাকাৰ কৰিব নোৱাৰোঁ। খুব কম সংখ্যক হ'লেও যিসকলে আধ্যাত্মিক অলপ চিকিৎসা কৰে, যেনেকৈ ক'বলৈ গ'লে মানুহৰ যিটো শাৰীৰিক বেমাৰ তাৰ লগে লগে আত্মিক বেমাৰ কিছুমানো থাকে। যেনেকৈ আমি অধ্যক্ষ মহোদয় আমি ক'ব পাৰোঁ যে মানুহৰ যে লোভ কৰাটো এটা আত্মিক বেমাৰ, হিংসা কৰা, প্ৰতিশোধ পৰায়ণ হোৱা, বেলেগৰ প্ৰতি পৰশ্ৰীকাতৰ হোৱা বা অন্য মানুহৰ কাৰোবাক ক্ষতি কৰাৰ কাৰণে যিটো মানুহৰ মনত এনেই এটা আকাংক্ষা থাকে, এইবিলাক হ'ল মানুহৰ আত্মিক বেমাৰ। কিছুমান আছে আত্মিক বেমাৰ ধৰ্মীয় ধৰ্মগুৰুসকলে তেওঁলোকেও হয়তো কিবা মন্ত্ৰ বা ধৰ্মশাস্ত্ৰত কিছুমান তত্ত্বগত মন্ত্ৰ সেইবিলাকৰ জৰিয়তে যদি তেওঁলোকে অন গুড ফেইথ কিবা কৰে, যিসকলে মানুহৰ আত্মিক বেমাৰৰ কাৰণে মানুহৰ কমপক্ষেও তেওঁলোকে মানসিকভাৱে এটা হেৰি হয় যে আমি এজন ভাল ধৰ্মগুৰুৰ পৰা মোক মানে অলপ ঝাৰি দিছে বা তেওঁলোকে আমাক অলপ কিবা মন্ত্ৰ শিকাই দিছে যিটো আমি মানে
এক্সিকিউট কৰিলে বা আমল কৰিলে তেওঁৰ জীৱনটোত এটা পৰিৱৰ্তন হ'ব সেই আত্মিক বেমাৰ কিন্তু কোনো ডক্টৰে ধৰিব নোৱাৰে কাৰোবাৰ যদি মনত পৰশ্ৰীকতা আছে হিংসা আছে বেলেগৰ প্ৰতি মানে প্ৰতিশোধ পৰায়ণ বা লোভ বা মানুহক ক্ষতি কৰাৰ যিটো আকাংক্ষা এইবিলাকতো কোনো মেডিচিনৰ দ্বাৰা কিয় নহয় গতিকে অন গুড ফেথ ক'ৰবাত যদি কোনো ধৰ্মগুৰুৱে তেওঁলোকক আত্মিকভাৱে সংস্কাৰ কৰিবলৈ তেওঁলোকৰ যদি কিবা নীতি নিয়ম পদ্ধতি আছে যে তেওঁৰ অন্তৰাত্মাটো পবিত্ৰ হ'ব আৰু যাৰ দ্বাৰা আৰু তেওঁৰ কোনো টকা পইচাৰ কাৰণে নহয় বা কোনো বেজালি ভণ্ডামি বা এডভাৰটাইজ কৰি সেইটো কাৰণে নহয় আমি ভাবোঁ সেই বস্তুটো আৰু এটা একাকাৰ কৰাটো উচিত নহয় আৰু এই ক্ষেত্ৰত মই এটা কথা খোলাখুলিয়ে কৈ দিওঁ মানে এই কথাটো বহুতে কিন্তু আমাৰ বিৰোধী দলে সমালোচনা কৰে যে আমাৰ যে মৌলানা বদৰুদ্দিন আজমত চাহেবে বহুতে কয় কিন্তু বিৰোধীয়ে যে জাৰা ফুকাৰ ৰাজনীতি কৰে কিন্তু তেখেতে জাৰা ফুকাৰ ৰাজনীতি নকৰে তেখেতে কেতিয়াও ৰাজনীতি নকৰে আলিম তেখেত যিহেতু এগৰাকী আলিম মানুহ না মই আজি চান্স পাইছোঁ কাৰণে কথাটো স্পষ্ট কৰি দি আছোঁ সদনৰ মজিয়াত তেখেত এগৰাকী আলিম হিচাপে যিমান আমাৰ আলিম ধৰ্মগুৰু মানুহ থাকে বহুতৰ এটা বিশ্বাস থাকে যে তেওঁলোকে কোৰআনৰ আয়াতৰ পৰা যদি হেৰি কৰে মানুহৰ এটা অন্তৰত এটা শান্তি পায় কিন্তু এইটো ৰাজনীতিৰ লগত জড়িত নহয় তেখেত ৰাজনীতি তাৰ আগতেও কৰে বা আলিমসকলক কৰে এইটো লৈ যাতে কোনো বিৰোধীয়ে কোনোদিন নকয় এইটো ইয়াৰ লগত সম্পৰ্কিত ঠিক নহ'লেও মই চান্স পাইছোঁ কাৰণে কৈ দিছোঁ এইটোৰ লগত ৰাজনীতি জড়িত নহয় আৰু এই কথাটো যাতে কোনো হেৰি নকৰে থেংক ইউ আৰু তাৰ লগে লগে আমি দুটা এমেণ্ডমেণ্ট আনিছোঁ এইটোৰ লগত কৈ দিম না তেতিয়া আমি ক্লজ একেবাৰে আৰু নাই আৰু এমেণ্ডমেণ্ট দুটা আনাত আমাৰ এটা কথা আমি ইয়াত আনিছোঁ যে যদি কোনোবাই টকা পইচাৰ লোভ নকৰাকৈ কাৰোবাৰ মনৰ মানে অন্তৰাত্মাৰ শান্তিৰ কাৰণে তেওঁক যদি কিবা ধৰ্মীয় মন্ত্ৰ বা কিবা হেৰি কৰে এইটোক আমাৰ এই প্ৰিভেনশ্যন অফ হিলিং আউটত এইটো পৰিব নালাগে বস্তুটো ক্লিয়াৰ হোৱা নাই কাৰণে আমি আনিছোঁ আৰু এটা কথা হ'ল কোনোবাই যে বান মাৰা বুলি মানে কয় বান মাৰে বা যাদু কৰি কাৰোবাক ক্ষতি কৰা নাজানো কিন্তু কোনোবাই যদি এনেকৈ কৰে যে ইয়াক অংগ ক্ষত কৰিলে বা তাক এনেকৈ মাৰিলে পৰিয়ালৰ এক মাৰিলে এইটো হেৰি হ'ব বা এইটো যদি কোনোবাই কৰে তাৰ শাস্তি বিধানটো আৰু 7 বছৰলৈকে দিবলৈ আমি এটা এমেণ্ডমেণ্ট আনিছোঁ 5 পৰা 7 বছৰ কৰিব লাগে যিটোৱে মানুহক ক্ষতি কৰে বিভিন্ন ধৰণে গতিকে আমি এই কথাখিনি মই ভাবোঁ চবে পঢ়িছে এমেণ্ডমেণ্টটো অখিল গগৈ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া আসাম হিলিং প্ৰিভেনশ্যন অফ ইভিল প্ৰেক্টিচেছ বিল 2024 এনেকুৱা ধৰণৰ এখন বিল আপাত দৃষ্টিকোণৰ পৰা অন্ধবিশ্বাসৰ বিৰুদ্ধে বা তন্ত্ৰ মন্ত্ৰৰ বিৰুদ্ধে এখন আইন অনাটো ডেফিনেটলি এটা ভাল কথা আপাতত কিন্তু ছাৰ ইয়াত যিখন বিল আনিছে ইয়াত মানে হিলিং ইভিল প্ৰেক্টিচেছ কোনখিনি সেইখিনি কথা ইয়াতে স্পষ্টকৈ কৈ দিয়া নাই ইভিল প্ৰেক্টিচেছখিনি এই ডেফিনেশ্যনটো দিবলৈ থাকি গ'ল মানে প্ৰথমতে সেই ডেফিনেশ্যনটো নিদিয়াকৈ এই আইনখন কি ধৰণে আনিছে মই ভাবোঁ যে এইটো ভালকৈ মানে অনুশীলন নকৰাকৈ ভালকৈ চৰ্চা নকৰাকৈ ভালকৈ বিশেষজ্ঞসকলৰ লগত কথা নপতাকৈ এই আইনখন ফটককৈ আনি অনাৰ কাৰণে মূল কথাটো হ'ল যে ছেকশ্যন 2ত যিটো ডেফিনেশ্যন দিব লাগিছিলে ইভিল প্ৰেক্টিচেছৰ মিনছ বুলি কৈ যিকেইটা কথা ক'লে তাত বহুত কথা সোমাই যোৱা নাই কাৰণ ইভিল কি কয় আপোনাৰ হিলিং বুলি ক'লে আমি দেখিছোঁ যে হিলিং বুলি ক'লে আপোনাৰ বহুত বস্তু পৰে সেই আটাইবিলাক বস্তু ইয়াত পৰিব নে নপৰিব যেনেকৈ ধৰক হিলিং বুলি ক'লে হিলিং হেণ্ডছ তাত থেৰাপিক মেছেজ এইটো পৰে প্ৰেয়াৰ পৰে গ্ৰুপ অৰ ইণ্ডিভিজুৱেল ক্লিনজিং পৰে বাৰ্নিং অফ চেজ সং অৰ ডেন্সেছ ড্ৰাম্পিং চাৰ্কল ট্ৰেডিশ্যনেল প্লাণ্ট মেডিচিন ফৰ ট্ৰিটমেণ্ট অফ ভেৰিয়াছ এইলমেণ্ট কালচাৰেলি চেঞ্চিটিভ এণ্ড ছাপৰ্টিভ কাউন্সেলিং টকিং চাৰ্কলছ এইখিনি পৰে এইবোৰ ডিক্সনেৰীৰ মতে আৰু যদি আমি প্ৰেক্টিকেলি চাওঁ তেতিয়াহ'লে দেখা যায় যে ৰেইকিটো ধৰক এতিয়া ইয়াত হিলিং বেড প্ৰেক্টিচৰ ভিতৰত ৰেইকিটো পৰিব নে নপৰিব ইয়াত ডেফিনেশ্যনত কোৱা নাই ৰেইকিটো পৰিব নে নাই ৰেইকি মানে হাতেৰে মহাজাগতিক কিবা এটা এনেকৈ কস্মিক পাৱাৰ এটা নিমন্ত্ৰণ কৰে আৰু সেই পাৱাৰটো নিমন্ত্ৰণ কৰি সেই পাৱাৰে চিকিৎসা কৰোঁ বুলি কয় সেইটো এতিয়া বেড প্ৰেক্টিচ হয় নে নহয় হিলিঙৰ এই বস্তুটো ইয়াতে স্পষ্ট কৰি দিয়া নাই ৰেইকিটো ইয়াত পৰিব নে নপৰিব তন্ত্ৰমন্ত্ৰ বেজালি টকা লৈ প্ৰাৰ্থনা কৰি আপোনাৰ কি কৰে যে বেমাৰৰ পৰা মুক্তি দিয়াৰ আশ্বাস দিয়ে তন্ত্ৰমন্ত্ৰ কৰে সেইটো পৰিব নে নপৰিব ব্লেক মেজিক যেনেকৈ বান মৰা এনেকুৱা ধৰণৰ যিবিলাক আছে সেই ব্লেক মেজিকবিলাক পৰিব নে নপৰিব ইয়াত
মানে ডেফিনেশ্যনত অধ্যক্ষ ডাঙৰীয়া এই কথাবিলাক নক'লে আপোনাৰ মন্দিৰত কোনোবাই গৈ সন্তানৰ কামনা কৰে বেমাৰৰ বাবে পূজা অৰ্চনা কৰে দেৱ দেৱীক পূজা অৰ্চনা কৰে আৰু তাৰ কাৰণে তাৰ বিনিময়ত কোনোবাই ধন লয় গহৰত্ন পিন্ধে আমাৰ এজন মন্ত্ৰীৰ হাতত যিমানটা আঙুলি আছে তাতকৈ বেছিকৈ আঙুঠি আছে তো কোনোবা আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰীৰ হাতত যদি দেখোঁ 5টা আঙুলি মানে 10টা মানে আঙুঠি আমাৰ মুখ্যমন্ত্ৰীৰ হাততো চাগে তেনেকৈ ধৰণে আছে আমাৰ নাই বাৰু ছাৰ এতিয়া তাৰপিছত পানীজৰা এইটো কি হ'ব ছাৰ আমাৰ গাঁৱত পানীজৰা এটা কৰে এইটো মানে সোমাবনে নাই তাবিজ দিয়া এইটো সোমাবনে নাই ফু মাৰি দিয়ে যে আমাৰ বদৰুদ্দিন আজমল চাহাবে যিটো ফু মাৰি দিয়ে সেইটো কৰিবনে নাই জ্যোতিষটো যি সময়ত বিজেপি চৰকাৰে পাঠ্যপুথিলৈ আনিছে ছাৰ চবকে বহুত সময় ক'ব দিছে মোক 2 মিনিট দিয়ক আৰু আপুনি ক'লে না কথাটো মই কথাকেইটা শেষ কৰি লওঁ ছাৰ সময় নাই আৰু আমি নহয় 2টা বিল আমি 2 ঘণ্টা আৰু আলোচনা কৰিম হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া বুজি পাইছে তেওঁ ৰিপ্লাই দিব ছাৰ তেখেতে ৰিপ্লাই দিব জ্যোতিষশাস্ত্ৰটো এইটো এতিয়া পৰিব নে নপৰে জ্যোতিষশাস্ত্ৰটো এতিয়া মানে পাঠ্যপুথিৰ অংশ কৰিছে গোমূত্ৰ খাবলৈ কয় গোমূত্ৰ গৰুমূত খোৱাটো এতিয়া কি হয় তেনেকুৱা বহুত আছে তেনেকুৱা ৰত্ন পিন্ধি উত্তৰত পাই যাব ৰত্ন পিন্ধি ছাৰ লিভাৰ ভাল হ'ব নে নহ'ব ঠিক আছে থেংক ইউ এনেকুৱা ধৰণৰ যে চিকিৎসাবিলাক কৰে ছাৰ এইবিলাক সোমাব নে নোসোমাব ছাৰ যিখন চৰকাৰ আটাইতকৈ চৰকাৰ যিখন চৰকাৰে গোটেই দেশৰ মানুহক পুৰণি দিনলৈ লৈ যাব খুজিছে সেইখন চৰকাৰে ছাৰ নামত দেখুৱাবৰ কাৰণে এখন আইন আপুনি বহক প্লিজ চৰকাৰখনে ছাৰ পৃথিৱীৰ আৰু ৰেকৰ্ডত নাযাব উকিল গগৈৰ ৰেকৰ্ডত নাযাব ৰিপ্লাই মাননীয় অধ্যক্ষ মহোদয় কিছুমান বিষয়বস্তু আমি এৰাই চলোঁ কিন্তু সদনত বিষয়বস্তুবিলাক নিজে নিজে উত্থাপিত হয় UCCৰ প্ৰসংগ আমি এবাৰো উল্লেখ কৰা নাই হাউচত বিৰোধী দলপতি ডাঙৰীয়াই নিজে নিজে UCCৰ কথা উল্লেখ কৰিলে এতিয়া প্ৰথমতে আমি এইটো কথা বুজাব খুজিছোঁ যে আজি ভাৰতত UCC ক'ত হৈছে উত্তৰাখণ্ডত হৈছে আৰু UCC মানে কি UCC মানে খালি 4টা পইণ্ট কোনো ব্যক্তিৰ নিৰ্ধাৰিত বয়সতকৈ তলত বিয়া হ'ব নোৱাৰে নাম্বাৰ 1 পইণ্ট নাম্বাৰ 2 পইণ্ট পলিগেমি হ'ব নোৱাৰে এজন মানুহৰ দ্বিতীয়জন ৱাইফ হ'ব নোৱাৰে তৃতীয় এজন ব্যক্তিৰ পৰিয়ালৰ ছোৱালীয়েও পিতৃ মাতৃৰ সম্পত্তিৰ পূৰ্ণ অধিকাৰ পাব লাগে 4 নম্বৰ কোনোবা যদি লিভ ইন ৰিলেশ্যনশ্বিপত আছে সেইটো ৰেজিষ্টাৰ কৰিব লাগে যাতে তেওঁলোকৰ সন্তানেও সেই পিতৃ মাতৃৰ সম্পত্তিৰ অধিকাৰী হ'ব পাৰে UCCত ৰীতি নীতি নাহে UCCত পৰম্পৰা নাহে এই বিষয়টোলৈ কেতিয়াবা কোৱা যায় UCC means only these 4 subject ইয়াত পূজাৰ পদ্ধতি কি উপাসনাৰ পদ্ধতি কি এই কথাবিলাক ইয়াত নাহে গতিকে বিৰোধী দলপতিগৰাকীয়ে যিটো কৈছে যে হিলিং প্ৰেক্টিছৰ জৰিয়তে আমি UCC আনিব খুজিছোঁ পিছ দুৱাৰেদি আমি UCCটো ফ্ৰণ্ট দুৱাৰেদি আনিম আমি কিয় পিছ দুৱাৰেদি আনিম গতিকে যিটো সময়তে আজি যেনেকৈ মই অলপ আগতে খুব দুখ পাইছোঁ যে এক্ট এখন আহিলে তাত কি লিখা আছে বাচ্চা ল'ৰা ছোৱালীৰ বিয়া হ'লে বিয়াখন ৰেজিষ্টাৰ কৰিব নালাগে ইমান এখন ভাল বিল মুকলি কণ্ঠে কংগ্ৰেছ UDFে ছাপোৰ্ট কৰিব লাগে আজি আমি এইটো বিচাৰোঁ নেকি যে 6 বছৰীয়া 9 বছৰীয়া ছোৱালীৰ বিয়া হওক আৰু বিয়াখন ৰেজিষ্টাৰ কৰক আজি ইয়াত UCCৰ প্ৰসংগ কোৱা হৈছে বাল্য বিবাহৰ বিৰুদ্ধে আমি মানুহ গ্ৰেপ্তাৰ কৰিছোঁ আৰু গ্ৰেপ্তাৰৰ পিছত হাইকোৰ্টে বেল দিছে কাৰণ 1935ৰ এই একখনৰ কাৰণে তাক আমি সংশোধন কৰাৰ দায়িত্ব নহয় জানো গতিকে এই হাউচ ইমান কংগ্ৰেছ UDF CPM বা আৰু যিমানবিলাক দল আছে আমি এটা বিষয়ত ঐক্যমত হ'ব নোৱাৰোঁ নেকি যে এই হাউচত অন্তত 18 বছৰ আৰু 21 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ বিয়া হ'ব নোৱাৰে ছাৰ বেলেগ এটা বিষয়তহে ভাষণ দিছে ছাৰ প্লিজ না অধ্যক্ষ মহোদয় মই এফালে কৈছে উত্তৰ আপুনি প্লিজ ডোন্ট ইন্টাৰাপ্ট
অধ্যক্ষ মহোদয় ইউচিচিৰ প্ৰসংগ বিৰোধী দলপতিগৰাকীয়ে উল্লেখ কৰিছে মই কৰা নাই তেওঁ এই বিলখনৰ লগত ইউচিচিক লিংক কৰিছে গতিকে মইতো জবাব দিব লাগিব না হোৱাট ইজ ইউচিচি অধ্যক্ষ মহোদয় এই হাউচ এটা বিষয়ত একত্ৰিত হ'ব লাগে যে 21 আৰু 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ বিয়া হ'ব নালাগে এটা সেইবিলাক কথাত যদি একমত এতিয়া এই যিখন বিলক লৈ আপোনালোকে ইমান হুলস্থুল কৰিলে তাত কি আছিলে যে এটা আলোচনা সেইকাৰণে কৈছোঁ যে মাননীয় অধ্যক্ষ মহোদয় মই আমাৰোতো ইমান মেম্বাৰ আছে তেওঁলোক বহি থাকোঁতেতো এনেকৈ চিটিকাই থাকিব পাৰিলেহেঁতেন মইতো এই চকীৰ তলত কি আছে চাব লাগে এইটো মানে মেইন প্ৰব্লেমটো মাননীয় অধ্যক্ষ মহোদয় যে আজি সেইকাৰণে বিলখন আহিব সদনে আলোচনা কৰিব আমিতো একো অনাই নাই গতিকে আপোনালোকে কিবা এটা বাতৰি কাকতত পাইছে ইয়াত আহি হুলস্থুল কৰি দিছে যিখন এই বিলৰ ক্ষেত্ৰতো মই কম এতিয়া আমাৰ কথাটো হ'ল যে ইউচিচিয়ে হওক মুছলিম ৰেজিষ্ট্ৰেশ্যন বিলে হওক যাৰ জৰিয়তে বাল্য বিবাহক প্ৰমোট কৰে তাক আমি বন্ধ কৰিব লাগে এই কথাত হাউচে ডিসপিউট কৰিব লাগে নেকি এতিয়া আজি যে বিলখন আনিছোঁ তাৰ লগত ইউচিচিৰ কি সম্পৰ্ক 1954ত ভাৰত চৰকাৰে আজি কেনেকৈ হাউচত বিৰোধী দলপতি ডাঙৰীয়াই কথা কৈছে যে 1954ত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু ডাঙৰীয়াই প্ৰথম এখন এক্ট আনে যিখন এক্টৰ নাম হ'ল দ্য ড্ৰাগছ এণ্ড মেজিকেল ৰিমেডি অবজেকশ্যনেবল এক্ট 1954 কোনে আনিছিলে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী নহয় প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু এতিয়া প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে যিখন বিল আনিছিল তাতে তেওঁ যিখিনি ডেফিনেশ্যন দিছে সেইখিনি ডেফিনেশ্যনটোতো আজিতো ইয়াতেতো কোনো আমাৰ বিৰোধী দলপতি ডাঙৰীয়াই ইনডাইৰেক্টলি নেহৰুক সমালোচনা কৰি আছে নেহৰুৰ এক্টত কি ডেফিনেশ্যন আছিল যে মেজিকেল ৰিমেডি ইনক্লুডছ এ টালিছমান মন্ত্ৰ নেহৰুৱে মন্ত্ৰক বেন কৰি থৈ গৈছে মন্ত্ৰ কবচক বেন কৰি থৈ গৈছে এণ্ড এনি আদাৰ চাৰ্ম অফ এনি কাম হুইচ ইজ এলেজ টু পজেছ এ মিৰাকুলাছ পাৱাৰ এইটোত আমিতো বিশ্বাসে কৰোঁ যে মন্ত্ৰত মিৰাকুলাছ পাৱাৰ আছে ট্ৰাইবেল মানুহেতো বিশ্বাসে কৰে যে তেওঁলোকৰ তন্ত্ৰত শক্তি আছে ইমানবিলাক পিছতো 1954ত নেহৰু ডাঙৰীয়াই এইবোৰ বেন কৰি থৈ গ'ল মায়ংটো তেতিয়াই চেছ কৰি থৈ গ'ল নেহৰু ডাঙৰীয়াই 1954ত এতিয়া আমি এই কথাবিলাক যাতে বেন নহয় ট্ৰাইবেলৰ পৰম্পৰাবিলাক যাতে নষ্ট নহয় মই ক'ব খুজিছোঁ যে তেওঁৰ এক্সট্ৰিমিজিমটো আমি লোৱাই নাই জৱাহৰলাল নেহৰুৱে কি এক্সট্ৰিমিজিম লৈছিলে যে মেজিকেল ৰিমেডি ইনক্লুডিং এ টালিছমান ইনক্লুডিং মন্ত্ৰ কবচ এণ্ড এনি আদাৰ চাম অফ এনি কাইণ্ড তাৰমানে বলি বিধান তন্ত্ৰ মন্ত্ৰ জৱাহৰলাল নেহৰুৱে 1954ত চবকে ড্ৰাগছ এণ্ড মেজিকেল ৰিমেডিজ এক্টৰ আণ্ডাৰত আনি থৈ গ'ল কৰিলে হয় তেতিয়াহ'লে নতুনকেতো নালাগে সেইখনেই প্ৰয়োগ কৰক আপুনি এইখন কিয় প্ৰয়োগ কৰিম মই পগলা হ'লেহে প্ৰয়োগ কৰিম জনজাতি লোকৰ গোটেই মাননীয় অধ্যক্ষ মহোদয় মই আপুনি কৈছে বেন কৰিছে এতিয়া বেন হোৱা নাই সেই গতিকে সেইখন চলি আছে বেন নকৰে কাৰণে চলি আছে এইখনত এভিল ছাৰ গোটেইখিনি কৈছে মই চিলেক্ট কমিটিৰ কথা কৈছোঁ মই তন্ত্ৰ নাজানো কিন্তু ঋগ্বেদ যজুৰ্বেদ গোটেইবিলাকত আছে বুলি কৈছে মই সেইটোহে কৈছোঁ অধ্যক্ষ মহোদয় বিৰোধী দলপতিয়ে কওঁতেতো মই এবাৰো থিয় হোৱা নাই মোৰ চিটটোত কোনো দাৱাই লগোৱাই হোৱা নাই আপোনালোকে কৈছে মই শুনিছোঁ মাননীয় অধ্যক্ষ মহোদয় সেই আইনখনৰ জৰিয়তে যেতিয়া এই আইনখন আমি ইমপ্লিমেণ্ট কৰিব গ'লোঁ তেতিয়া আমি দেখা পালোঁ যে এই আইনখন যদি ইমপ্লিমেণ্ট কৰোঁ তন্ত্ৰও নোহোৱা হ'ব মন্ত্ৰও নোহোৱা হ'ব গোটেই জনজাতীয় লোকৰ শক্তিখিনি নোহোৱা হৈ যাব সেইকাৰণে আমি এই বিলখন ৰিভাইজ কৰিলোঁ যে অসমত এই বিলখন আমি ইমপ্লিমেণ্ট নকৰোঁ বিৰোধী দলপতিয়ে কৈছে এইখন কৰক
আমি কৈছোঁ আমি এইখন নকৰোঁ আমি কেন্দ্ৰীয় চৰকাৰক পঠাম আমি ক'ম যে অসমত আমি সেইখন বিল নকৰোঁ আমাৰ বিলখনহে আমি ৰূপায়ণ কৰিম কাৰণ এই বিলখন আজিলৈকে কোনেও দেখা নাই বা কোনেও ডিছকাশ্যন কৰা নাই যে 1954ত জৱাহৰলাল নেহৰু ডাঙৰীয়াই মেজিকেল ৰিমেডিত তালিস্মান মন্ত্ৰ কবচ এতিয়াতো আমাৰ মুছলমান মানুহেতো কবচ দিয়েই আমিতো মন্ত্ৰ তন্ত্ৰত বিশ্বাস কৰোৱেই আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই নিজেই ক'লে যে মায়ঙত শক্তি আছে তেওঁৰ কথাটোক মই পূৰ্ণ সমৰ্থন কৰিছোঁ না আপুনিতো মহান গতিকে এতিয়া কাৰণে আমাৰ এই বিলখনত আমি কি কৰিছোঁ উই আৰ মেকিং এ ভেৰি চিম্পল ডিজাইন যে যোনে যি কৰিব খোজে কৰক আমি কাকো বাধা নিদিওঁ আমি তেতিয়াহে বাধা দিম যদি নন সাইন্টিফিক ইৰাডিকেট দ্য নন সাইন্টিফিক হিলিং প্ৰেক্টিচেছ উইথ আল্টেৰিয়ৰ মটিভ তাৰমানে হিলিং প্ৰেক্টিচ কৰাটোক আমি বেন কৰা নাই তন্ত্ৰ মন্ত্ৰ সব কৰিব খালি উইথ আল্টেৰিয়ৰ মটিভ যেনেকে আজমল সাহেবে যেতিয়া আপোনাক পানীৰে দুৱা দিয়ে একো অসুবিধা নাই কিন্তু পানীত দুৱা দি যেতিয়া ভোট কিনিব খোজে দ্যাট ইজ অফেন্স না মই ক'লো না মোৰ কোনো আপত্তিয়ে নাই মইতো কোনোদিন ভোট খোজা নাই মানুহে ভুল ব্যাখ্যা মইতো কৈছো যে ইলেকশন মহোদয় এটোত আমি সমৰ্থন কৰিছো তেখেতক অধ্যক্ষ মহোদয় ইলেকশন মিটিঙত যেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াই কংগ্ৰেছে আৰু বিজেপি একে সুৰত কথা কৈছে জানো ভিতৰৰ প্লিজ এইটোত আমি 100% সমৰ্থন কৰিছো অধ্যক্ষ মহোদয় ৰেকৰ্ড এই কথাটো 100% সমৰ্থন ৰিপ্লাইটো কৰি অধ্যক্ষ মহোদয় বহক প্লিজ কথাটো হ'ল যে আমি কৈছো ইয়াক আমি নেহেৰু ডাঙৰীয়াৰ কথাৰ পৰা আমি দূৰলৈকে গুচি আহিলো নেহেৰুৱে ক'লে মন্ত্ৰ তন্ত্ৰ কবচ আমি কৈছো এইটো নহয় আমি কৈছো যে মন্ত্ৰও কৰক তন্ত্ৰও কৰক হিলিং সেশনো হক ৰেকি হক বাট উইথ আল্টেৰিয়ৰ মটিভ হ'ব নালাগে এতিয়া যেতিয়া আজমল ডাঙৰীয়াই আজি মোক আহিছে মোৰ গাটো বেয়া হৈ আছে বোলে তুমি পানী এক টুপি খোৱা গাটো ভাল হৈ যাব দ্যাট ইজ নট এ আল্টেৰিয়ৰ মটিভ বাট ৱেন হি গোজ ইন এ ইলেকশ্যন মিটিং আৰু পানী খুৱাব আৰম্ভ কৰে ষ্টেজত বহি দেন ইট ইজ এ আল্টেৰিয়ৰ মটিভ টু কেপচাৰ ভোটছ সেইটোক আমি এই বিলখনত বেন কৰিছোঁ আজমল সাহেবক আপুনিও ক'ব আমিও ক'ম যে বাকী দিনা কৰক ধুবুৰীত ইলেকশ্যন মিটিঙত কৰিব নালাগে সেইটো তেওঁক জনাই দিয়া ভাল যে গতিকে মই ভাবোঁ যে ইয়াতে দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিৰোধী দলপতি ডাঙৰীয়া বিৰোধিতা কৰিবলগীয়া একোৱেই নাই যে এভৰিথিং ইজ এলাউড আমি ৰেকি কৰোঁ দূৰৰ পৰা আমি ৰেকি কৰোঁ তোমাৰ বেমাৰ ভাল হৈ যাব সংস্পৰ্শ নহয় ৰেকি হয় তাত কি অসুবিধা আছে ট্ৰাইবেল সকলে স্যাক্ৰিফাইস কৰে ফৰ ওয়াল পিস লোকৰ ৰক্ষণাবেক্ষণৰ কাৰণে তাত কি বাধকতা আছে আৰামবাৰী মানাহ সকলে তেওঁলোকে একো বেয়া চিন্তা কৰি নকৰে নহয় সমাজৰ মংগলৰ কাৰণে কৰে গতিকে আমি ডেফিনেশ্যনত যাবই খোজা নাই আমি কৈছো যে এজ লং এজ ইট ইজ নট উইথ আল্টেৰিয়ৰ মটিভ এভৰিথিং ইজ ক্লিন ট্ৰাইবেলৰটো কোনো আল্টেৰিয়ৰ মটিভে নাথাকে ইমান সহজ মন সৰল মন আহোমসকলৰ ইমান সহজ সৰল মন তাত ইণ্টেৰিয়ৰ মটিভ কি থাকিব এনেকে জাতিবিলাকৰ নাম ইয়াত গাইছে যি জাতিৰ কোনো আল্টেৰিয়ৰ মটিভ নাই গতিকে সেইকাৰণে এই আইনখনৰ সিম্পল ডেফিনেশ্যন যে হিলিং প্ৰেক্টিচ মিন্স কমিশ্যন অফ এনি এক্ট হিলিং প্ৰেক্টিচ এণ্ড মেজিকেল হিউমেন by with sincere motive to exploit common people এটা ট্ৰাইবেল সকলে কামাখ্যাত মই বলি বিধান দিলো মোৰ ইয়াত sincere motive কি আছে মোৰ ঘৰত কিবা ভাল হক বুলি আমি বলি বিধান দিও ট্ৰাইবেল সকলে তেওঁলোকৰ পৰম্পৰাৰে পূজা পালন কৰে তাতো কোনো sincere motive নাথাকে গতিকে এনিথিং ইজ এলাউড unless there is a sincere motive গতিকে বুজাত ভুল হৈছিলে ইয়াৰ লগত আমাৰ ইউচিচিৰ কোনো সম্পৰ্ক নাই আগত অসুবিধা হৈছিল থানাৰ এসআই সকলে কি কৰে কোনোবাই মন্ত্ৰ পাতিলেও কেছ ৰেজিষ্টাৰ কৰিলে কবচ দিলেও কেছ ৰেজিষ্টাৰ কৰিলে আমি কৈছো এটো অসমত হ'ব নোৱাৰে অসমত মায়ং আছে মই বিৰোধী দলপতিৰ কথাখিনিকে সমৰ্থন কৰিছো অসমত মায়ং আছে জ্যোতি শাস্ত্ৰৰ এটা উজ্জ্বল পৰম্পৰা আছে
অসমত আমাৰ ট্ৰেডিশ্যনেল হিলিঙৰ এটা পৰম্পৰা আছে আৰু সেই পৰম্পৰাবিলাকত বিশ্ব শান্তিক বাদ দি কোনো আল্টেৰিয়ৰ মটিভ নাই আজি যেতিয়া আমি চাৰ্চত যাওঁ বহুত বেপ্টিষ্ট চামত ৱাটাৰ স্প্ৰিংকিল কৰে তাত কোনো বেয়া মটিভ নাই নহয় ইট ইজ এ উইথ এ পজিটিভ মটিভ যে আমি ৱাটাৰ স্প্ৰিংকিল কৰিছোঁ যাতে মানুহৰ এটা ডেপুটি স্পিকাৰ ডাঙৰীয়াই জানিব যে তাত কোনো বেয়া মটিভ নাথাকে নহয় বিশ্ব শান্তিৰ কাৰণে ফেমিলিৰ পিছৰ কাৰণে কৰে তাততো কোনো ক'বলগীয়া নাই আজি মন্ত্ৰ হৈছে তন্ত্ৰ হৈছে যোগী ৰামদেৱ আহিছে যোগ সাধনা কৰাইছে আমি নৱগ্ৰহত গৈছোঁ মূৰ কুস্তিখন দিছোঁ ভাল বেয়া চাই দিছে তাত কোনো চিনচিষ্টাৰ মটিভ নাথাকে কিন্তু আজমল ডাঙৰীয়াই যেতিয়া পানীটো ইলেকশ্যন মিটিঙত খাই দিয়ে তাত চিনচিষ্টাৰ মটিভ থাকে চ' আমি সেইটোহে বেন কৰিব খুজিছোঁ কথাটো বুজি পালেনে গতিকে এতিয়া আমিনুল চাহাবে যেতিয়া কয় যে নহয় তেওঁৰ মনত নিকা লৈ কৰে খুব ভাল কথা আমাকো দিয়ক কিন্তু নট ইন দ্য ইলেকশ্যন মিটিং ইমানে কথা গতিকে এইবিলাকত বিৰোধিতা কৰে একো নাই আমাৰ খুব ভাল উদ্দেশ্যত বিলখন আনিছোঁ মই ভাবোঁ বিৰোধী দলপতি আৰু সদনে ইয়াক সমৰ্থন কৰিব ধন্যবাদ সমৰ্থন কৰিছোঁ এতিয়া উইড্ৰল কৰিব অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা ক'লে আমাৰ পুৰণি ৰীতি নীতি বিশ্বাসক কোনো আঘাত নকৰাকৈ এই গোটেই কথাখিনি আমাৰ অসমত খুব বেছিকৈ চলে মায়ং আমাৰ এই ক্ষেত্ৰত একেবাৰে পুৰণি বিখ্যাত বিভিন্ন ক্ষেত্ৰত তেখেতে এই কথাখিনি আশ্বাস দিয়াত আমি এই কথাখিনি সন্তুষ্ট হৈছোঁ কেৱল তেওঁ লাষ্টত এটা কথা কৈছিল যে আজমল চাহাবক তেওঁ ক'ব যাতে ইলেকশ্যনৰ মিটিঙত এই মঞ্চত এয়া নকৰে সেই কথাখিনি যাতে তেওঁ কয় গতিকে আমি এইটো উদ্ধাৰ কৰিছোঁ থেংক ইউ বছিৰ আহমেদ